আপোনালোক সকলোকে শিৱসাগৰলৈ স্বাগতম। ময়ো এইবাৰ প্ৰথমবাৰৰ বাবে শিৱসাগৰ আহিছোঁ। শিৱসাগৰ ঠাইখন বৰ ধুনীয়া। ফটোত দেখি থকা এইখন আমাৰ শিৱদৌল। শিৱদৌলখন বৰ ধুনীয়া এখন ঠাই। আপুনি গ'লে কিন্তু এবাৰ শিৱদৌল নিশ্চয় চাব। শিৱদৌলখন বৰ ৰজা অম্বিকাৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা হৈছে। বৰ ৰজা অম্বিকা হ'ল স্বৰ্গদেউ শিৱসিংহৰ এগৰাকী স্ত্ৰী। 1731 চনৰ পৰা 1738 চনৰ ভিতৰত এই শিৱদৌলখন নিৰ্মাণ কৰি উলিওৱা হৈছে বুলি জনা যায়। শিৱদৌলৰ ওপৰত থকা এইখন এখন সোণৰ গুম্বদ, যাৰ উচ্চতা 8 ফুট। শিৱদৌলখন উচ্চতাত 104 ফুট আৰু বহলত 192 ফুট। ফটোত দেখি থকা এইখন শিৱদৌলৰ গৰ্ভগৃহ। ইয়াত আপুনি পূজা দিব পাৰে। এয়া আমাৰ শিৱদৌলৰ নন্দী। এই ওপৰত থকা সোণৰ গম্বুজখনৰ কথাই মই মাত্ৰ আপোনালোকক কলো। চাওকচোন ঠাইখিনি কিমান ধুনীয়া, কি ধুনীয়া সেউজীয়া, ওপৰত নীল আকাশ। আমাৰ শিৱদৌলৰ যাত্ৰা শেষ হ'ল। এইবাৰ আমি গুচি আহিলো কাৰেং ঘৰলৈ। কাৰেং ঘৰখন স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা হৈছে বুলি ইতিহাসত লিখা আছে। কাৰেং ঘৰখন শিৱসাগৰৰ পৰা 15 কিলোমিটাৰ দূৰৰ গড়গাঁও নামে এখন ঠাইত অৱস্থিত। গড়গাঁও নামে ঠাইত থকা বাবে এইখনক গড়গাঁও পেলেচ বুলিও জনা যায়। শিৱসাগৰৰ এইখন কাৰেংঘৰ তেতিয়াৰ দিনৰ আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আহোম সৈন্যসকলৰ বাবে সাজি উলিওৱা হৈছিল বুলি জনা যায়। তেওঁ এই কাৰেংঘৰখন মিলিটাৰী ষ্টেচন হিচাপে ব্যৱহাৰ কৰিছিল। তেতিয়াৰ দিনৰ সৈন্যসকল ইয়াতেই থাকি যুদ্ধৰ প্ৰস্তুতি কৰিছিল। তেওঁলোকৰ থকা খোৱা মেলা সম্পূৰ্ণ এইখনতেই হৈছিল। আপুনি যদি যায় তেন্তে কাৰেংঘৰত সোমোৱা সময়ত এই দেখি থকা টিকেট কাউণ্টাৰৰ পৰা টিকেট ল'ব লাগিব। এতিয়া পিছে সকলো ডিজিটেল হ'ল। এইখন ৰাস্তা চাইছে নহয়, ইমান ধুনীয়া যে চৰাই মাত। এবাৰ শুনিব চাব দেই। শুনিছে নহয়, কি ধুনীয়া ন চৰাই মাত। সঁচাকে সেউজীয়া ঠাই, ধুনীয়া চৰাই, চাৰিওফালে নীল আকাশ, ইমান ধুনীয়া সেউজীয়া বননি, তাৰ মাজত ইমান ধুনীয়া এটা ঐতিহাসিক ঠাই। মানে মন যে কেনেকুৱা ভাল লাগে নহয়, আপুনি নগলে বুজি নাপায়। ইমান ধুনীয়া এটা ফিলিংছ নহয়, মানে যিমান টেনচন নাথাকক আপোনাৰ সকলো পাহৰি যাব। ইমান ভাল লাগে। গ'লে এবাৰ নিশ্চয় ভিজিট কৰিব। এনেকৈ আমি এইটো এন্ট্ৰেন্স আৰু এইফালেদি ভিতৰলৈ সোমাই যাব লাগে। চাইছে নহয়, এয়া দুৱাৰখন তেতিয়াৰ ষ্ট্ৰাকচাৰে চাওকচোন কিমান ধুনীয়া। আমি এতিয়া ইঞ্জিনিয়াৰ মাতো ইমান ডাঙৰ ডাঙৰ এখন ঘৰ সাজিবলৈ, এখন বিল্ডিং ডিজাইন কৰিবলৈ, এটা সাধাৰণ ঘৰৰ ফাৰ্নিচাৰ ডিজাইন কৰিবলৈও আমি কত কি চিন্তা কৰিব লাগে। কিমান একেবাৰে ইঞ্জিনিয়াৰ, কিমান ডিগ্ৰী থকা মানুহ। তেতিয়া বাৰু সেইবোৰ আছিল নে? ইমান স্কুল, কলেজ, ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং, আৰ্কিটেকচাৰ এইবোৰৰ বিষয়ে কোনেও জনাই নাছিল, নহয়নে? তথাপিও চাওকচোন কি ধুনীয়া ধুনীয়া আকৃতি সাজি উলিয়াইছে। এবাৰ চাওকচোন এইখিনি ঠাই। পিছে আপোনাৰ এইখিনি কিন্তু চিমেণ্টেৰে বনোৱা নহয় দেই। তেওঁলোকৰ কথা মতে এইখিনি হেনো বৰালি মাছৰ কিবা আঠা আৰু এটা ধৰণৰ মাটি, ভিতৰত আছে ইটা, একদম পথালি পথালি ইটা। আমাৰ এতিয়াৰ ইটা নিচিনা নহয়। আমাৰ ইটাখিনি এতিয়া বহলে পাশে যেনেকুৱা সমান তেনেকুৱা নহয়। তেতিয়াৰ ইটাবোৰ অলপ চেপেটা ধৰণৰ আছিল। চাইছে নহয় কি ধুনীয়া আকৃতি সাজি উলিয়াইছে। বহুত ক্ষয় ক্ষতি হৈছে পিছে, বহুত দিন আগৰটো। মই বিশেষ তেনেকুৱা একো মেইনটেনেঞ্চ কিন্তু দেখা নাই। তেওঁলোকে ইয়াত বিশেষ কিবা মেইনটেইন কৰে বুলি তেনেকুৱা লগা নাই। চাফ চিকুণ আছে, কিন্তু ক'ৰবাত ক'ৰবাত ভাগিছে, ক'ৰবাত ৰং খহি পৰিছে। বিভিন্ন ঠাইত বহুত মানে বিভিন্ন ঠাইত বহুত ক্ষয় ক্ষতি হৈছে। সেইবোৰ কিন্তু মই ঠিক কৰিছে বুলি দেখা নাই, মোৰ চকুত পৰা নাই। মোৰ মতে ঠিক কৰিব লাগে। ইমান ধুনীয়া এটা আহোমসকলৰ দিনৰ ইমান ধুনীয়া এটা ঠাইখন অলপ সাজি হ'ব লাগে, যাতে সকলোৱে ভৱিষ্যতে দেখে। এনেকৈ যদি দিনৰ পাছত দিন ক্ষয় ক্ষতি হৈ থাকে, ঠাইখন বাৰু
বেছিকে থাকিব বুলি মোৰ নালাগে। চাইছে ন ভিতৰত কিমান আন্ধাৰ ন, মাজতে লাগিছিল বোলে মই নোহোৱা হলো নেকি, নহয় একচুৱেলি তাত লাইট লগোৱা নাইতো। দিনৰ পোহৰত যিখিনি দেখি সেইখিনি, এক্সট্ৰাকে কিন্তু ক'তো একো লাইট লগোৱা নাই। লাইট কেৱল বাহিৰতহে ফিল্ডত লগোৱা দেখা পাইছো, কিন্তু ভিতৰত কিন্তু কোনো লাইট লগোৱা নাই। এইটো ওপৰতো চাচোন, বা কিমান যে ওপৰ, একে মানে কেমেৰাই জুখিয়ে পোৱা নাই তেনেকুৱা আৰু। এইফালে মানে ইমান ৰাস্তা আছে নহয়, আপুনি কোনফালে যাব মানে আচৰিত আৰু, কোনফালে দি যাব মানে, ইফালে যাব নে সিফালে যাব। এয়া চাইছে নহয়, এয়া চাওক, এয়া মাটি দেই, মাটি মানে চিমেণ্ট নহয়, এটা ধৰণৰ মাটি। সেইটো ইমান মানে আঠা মাটিটো, ইমান ধুনীয়াকে চিমেণ্টৰ নিচিনা ষ্ট্ৰাকচাৰ, চাইছে নহয়। এইটো চাইছে, ইফালে অলপ ভাগিছে বুলি মই আপোনালোকক দেখুৱাব পাৰিছো। অলপ মাটি দেই, এইবোৰ মাটিয়েদি কিবা বৰালি মাছৰ আঠাৰেদি আৰু কিবা কিবি মিহলাই বনাইছে। ইমান মজবুত, ইমান মানুহ, কত মানুহ উঠিছে তাত, কত মানুহ চাইছে না। ইমান বছৰ আগৰ পুৰণা, জগাত জগাত ভাগি গৈছে, তথাপি মানে একদম ইমান মজবুত হৈ থিয় হৈ আছে। এয়া চাইছে নহয় ডিজাইনবোৰ চাৰিওফালে, কিন্তু ষ্ট্ৰাকচাৰবোৰ কিন্তু একেই দেই, বেলেগ বেলেগ ডিজাইন নহয় যে ক'ৰবাত এটা ডিজাইন ক'ৰবাত এটা ডিজাইন, তেনেকুৱা নহয়। গোটেই মানে মহলটোৱে, গোটেই ঘৰখনে একেটা ষ্ট্ৰাকচাৰতে বনোৱা আছে। এনেকুৱা খিৰিকীবোৰ এনেকুৱা সৰু 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 এনেকুৱা ডিজাইনৰ, ওপৰে তলে সমানে খিৰিকী, আকৌ বাহিৰ ফালে এনেকুৱা এনেকুৱা ৰাউণ্ড শ্বেপৰ, অভেল শ্বেপৰ এনেকুৱা অলপ ডাঙৰ ডাঙৰ খিৰিকী। বাহিৰৰ দৃশ্য চাইছেনে, ইমান ধুনীয়া সেউজীয়া, কেমেৰাত যে ইমান ধুনীয়া লাগিছে, ৰংটো আৰু ধুনীয়া হৈ উঠিছে কেমেৰাত। তাতে তাত সিদিনা ৰ'দ আছিল, পুৰা কাৰা ৰ'দ দেই, আমি একে ক'লা হৈ গৈছো ঘূৰি ঘূৰি, আৰু তথাপিও এৰা নাই, গোটেইখিনি চাইছো শিৱসাগৰ। আগলৈ আপোনালোকক আৰু দেখুৱাম আমি আৰু ক'ত ক'ত গ'লো। এয়া মানে আমি একেলগে ঢেৰ মানুহ গৈছিলোতো, গতিকে তেওঁলোকো আছে মোৰ লগত, মোৰ ল'ৰা আছে, তাৰপা বাইদেউ এজনী, তেওঁৰ ল'ৰা আৰু আছে, ঢেৰ মানুহ। আমি এটা গ্ৰুপত 17জন মানে ল'ৰা ছোৱালী লৈ 17জন আছিলো। কি ধুনীয়া। আমি যোৱাৰ উদ্দেশ্য পিছে শিৱসাগৰ অকল ঘূৰা নহয়, আমাৰ ল'ৰাহঁত যিহেতু কাৰাটে এছ'চিয়েশ্যনৰ আণ্ডাৰত সিহঁতে ট্ৰেইনিং কৰি আছে, গতিকে উকা কাৰাটে এছ'চিয়েশ্যনৰ আণ্ডাৰত সিহঁতৰ ষ্টেট লেভেল চেম্পিয়নশ্বিপ আছিল। সেইটো আছিল পিছে যোৰহাট মৰিয়নিত। সিফালৰ পৰাই আমি শিৱসাগৰ ভিজিট কৰিবলৈ গৈছিলোঁ। ইমান দূৰ আহিছোঁ যেতিয়া চবেই কৈছে, যিহেতু আমি লোৱাৰ আছামত, গতিকে সকলোৱে কৈছে দেই, বোলে আপাৰ আছামত যোৱাৰ সুযোগ পাইছোঁ, আৰু এইটো সুযোগত আমি শিৱসাগৰ নেদেখিম এইটো কেতিয়াও নহয় বোলে, আমি শিৱসাগৰ দেখিমেই। আৰু ল'ৰা ছোৱালী খেল শেষ হ'ল মানে আমি শিৱসাগৰ চাবলৈ ওলালোঁ আৰু। বৰ ভাল লাগিছে আৰু, ইমান বহিছোঁ নহয়। ৰাতিপুৱাতে ওলাইছোঁ, কেইটা বাজে তেতিয়া, 9:30মান বাজে চাগে, নহয় 9:30 আগতে উলিয়াইছোঁ। পিছে এটা কথা ঠিক, আপুনি যদি নিজে লোকেশ্যনটো গম পাই ক'ত কি আছে তেনেহ'লে খুব ভাল, নহ'লে এজন জনা ড্ৰাইভাৰ লৈ যাব দেই। আমি গাড়ী ঠিক কৰি লৈ গৈছিলোঁ, যিহেতু ইমানবোৰ মানুহ, আমাৰ নিজৰ প্ৰাইভেট গাড়ীত জেগা নহ'ব, গতিকে আমি এখন গাড়ী ঠিক কৰিছোঁ, ঠিক কৰি লৈ গৈছোঁ। ড্ৰাইভাৰজন পিছে একোৱেই নাজানে, তেওঁক আমিহে গৈ কৰি নিব লাগিছে, বোলে আগতে এইফালে যাক, তাৰপা কাৰেংঘৰ দেখুৱাব, ৰংঘৰ দেখুৱাব, তলাতল ঘৰ দেখুৱাব। তেওঁ ৰাস্তাই চিনি নাপায়, আমাক মানে কি তেওঁ লৈ যাব, কোনফালে ফুৰাব, আমিহে তেওঁ গুগল মেপৰ সহায়ত লৈ গৈছোঁ। কি যে হ'ব আৰু দেই। চাইছে নহয় কি ধুনীয়া ধুনীয়া নক্সা। এইখন ঠাই পিছে বৰ আহল বাহল, এটা ডাঙৰ মানে ৰুমৰ দৰে দেই, একদম ডাঙৰ ৰুম। চাব দেই, মই অলপ চাওক কি ধুনীয়া, ইফালৰ পৰা সিফালে মোৰ ল'ৰা, চাওক ইফালৰ পৰা সিফাল গৈছে, এবাৰ ইফালৰ পৰা এবাৰ সিফাল, একদম ইমান মজা নহয় মানে। ল'ৰা ছোৱালীবোৰ যে খেলিবলৈ ইমান ভাল পাইছে আৰু ঠাইখন কি ভাল লাগিছে। আৰু এই মানে ইফালৰ পৰা কোনোবাই ওলাইছে, সিফালৰ পৰা কোনোবাই ওলাইছে, এইফালৰ পৰা জুমি চাইছে, সিফালৰ পৰা জুমি চাইছে, বৰ বেলেগ আৰু এনজয়মেণ্ট।
সেইটো বিল্ডিঙৰ ওপৰৰ পৰা তোলা ফটো দেই। চাওকচোন কেমেৰাত যে কি ধুনীয়া লাগিছে, ইমান চাৰিওফালে এনেকুৱা ওখ ওখ গছ, তলত ধুনীয়া কাৰ্পেট গ্ৰাছৰ দৰে, কাৰ্পেট গ্ৰাছ নহয় কিন্তু যিটো আমাৰ লোকেল ঘাঁহ হয় সেইটো ঘাঁহে হয়, কিন্তু কাটিং কৰি খুব ধুনীয়াকে মেইনটেইন কৰিছে দেই। আৰু যে গছবোৰ যে ইমান ওখ ওখ, কি ধুনীয়া চৰাই মাত, একদম পুৰা কুলি চৰাই মাতিছে, যিহেতু আৰু বহাগ মাহ তাতে বসন্ত, ইমান ধুনীয়া কুলি চৰাই মাত। এই ওপৰৰ আৰ্কিটেক্সাৰ চাইছেনে, ওপৰত যে বহুত ক্ষয়ক্ষতি হৈছে, ঢেৰ ভাগিছে দেই, জাগাত বহুত ভাগিছে। ইয়াত চাওকচোন জাগাত মানে ওপৰৰ ফালে যে মানে ডিজাইনবোৰ নষ্ট হৈ গৈছে, ধৰিব নোৱাৰি কেনেকুৱা ডিজাইন আছে, ক'ৰবাত কিবা ভাগিছে ক'ৰবাত কিবা ভাগিছে তেনেকুৱা। আৰু ভিতৰৰ ফালে যদিও বহুত ভাল আছে, কিন্তু এটা বস্তুত যে মই বৰ আচৰিত হলো, আমি ঘৰত ইমান দামী দামী ৰং লগাওঁ, আমাৰ ৰংখিনি পিছে বছৰ দুবছৰ নাযাওঁতেই এনেকুৱা হৈ যায় ন। আৰু ইয়াৰ ৰংবোৰ যে বা কি ধুনীয়া, ইমান যে ভাল লাগিছে ন সেউজীয়া ঘাঁহনি। এৰিয়াটো পিছে বহুত ডাঙৰ দেই, বহুত ডাঙৰ আহল বহল এৰিয়া, আৰু সেউজীয়া বননি, তাতে মাজতে দিছে এইখন চেয়াৰ বহিলে, কোনে বহিব বাৰু এইখন চকী, ইমান জংঘলৰ মাজত মোৰতো ভয় লাগে দেখি যাওঁচোন। পিছফালে একদম পানী ইমান ওখ ওখ জংঘল ঘাঁহ, তাতে গৈ বহি আৰু জোকে ধৰক বোলে মোক নালাগে ভাই, মই ইয়াতে ঠিকে আছো, মই ওপৰৰ পৰা ফটো উঠাইছো, সেইটো ইমান ভাল লাগিছে। ইমান যে জোপোহা গছ, ফুল নাছিল পিছে গছবোৰত, সঁচা ইমান গছ, এই গছখিনি ফুল নাছিল, একো ফলো দেখা নাপালো, কিনো গছবোৰ জানো, পাতেই পাত দেখাত বৰ ধুনীয়া আছিল। আকাশৰ নীলা বগা ৰঙেই চাব নে চাৰিওফালৰ সেউজীয়া বননিৰ সৌন্দৰ্যই চাব, মানে যোনফালে চকু গৈছে আৰু সেইফালে মানে মন মুহি গৈছে, আৰু ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া মানে ঠাইখন, মানে চাৰিওফালে সেউজীয়া, ওপৰত নীল আকাশ, আৰু মাজতে এনেকুৱা ধৰণৰ এটা সুন্দৰ আৰ্কিটেক্সাৰ নহয়, কি ধুনীয়া। আৰু ওপৰৰ পৰা যে তলৰ দৃশ্য আৰু ভাল লাগিছে দেই, ওপৰৰ পৰা ইমান ধুনীয়া সেউজীয়া, একদম চাৰিওফালে সেউজীয়া, ক'ৰবাত হালকা সেউজীয়া, ক'ৰবাত ডাঠ সেউজীয়া, বৰ ধুনীয়া। তাতে আমি ইমান যে ফটো উঠিছো নহয়, আমি বা কি ফটো উঠিছো, আৰু খিৰিকীত থিয় হৈ ফটো উঠিছো, চিৰিত থিয় হৈ ফটো উঠিছো, দুৱাৰত থিয় হৈ ফটো উঠিছো, ঢেৰ ফটো উঠিলো, মুঠতে গেলেৰিয়াকে ফুল হৈ গ'ল, ইমান ফটো উঠিছো। কিন্তু সঁচাকে বৰ ভাল লাগিছে, আপুনি যদি যায় আপোনালোকেও কিন্তু নিশ্চয় ভিজিট কৰিব, ঠাইখন কিন্তু সঁচাকেই বৰ ধুনীয়া। মন বেয়া লাগি থাকিলে যদি আমাৰ ঘৰৰ ওচৰ হলে হয়, আমি যে সঁচাকে তাত এইটো কথাই চবে পাতি আছিলো, যদি আমাৰ ঘৰৰ ওচৰৰ ঠাই হলে হয়, মানে মই মুঠতে গোটেই দিন থাকে এইটোৱে মানে প্লেন কৰিলো হয়, কেতিয়া কাম বনবোৰ শেষ কৰি আৰু তাত গৈ বহিম, ইমান ধুনীয়া নহয়, মানে বহিলেই যেন মনটো ভাল লাগি যায় তেনেকুৱা। আৰু কিন্তু তাত মই তেনেকুৱা লোকেল মানুহ নেদেখিলো দেই, যে লোকেল মানুহ আহি বহি আছে বা কিবা, আমাৰ ইয়াত পাৰ্কে যেনেকে দেখো আৰু লোকেল মানুহবোৰৰ ভিৰ আৰু বেলেগ আৰু চব আহি বহি আছে, তাত কিন্তু তেনেকুৱা নেপালো মই, বাহিৰৰ পৰা অহা মানুহজনে লাগিল। আৰু যিবোৰ মানুহ তাত ভিজিট কৰিবলৈ গৈছিলে তেওঁলোকক চাই তেনেকুৱাই লাগিল যে তেওঁলোকো আমাৰ দৰে বাহিৰৰ পৰাই আহিছে, ইয়াৰ লোকেল বুলি কিন্তু লগা নাই। কাৰণ লোকেল মানুহ হলে ধৰক আৰ্কিটেক্সাৰটো চাই নুফুৰে, কাৰণ তেওঁলোকৰ এইটো চাই পুৰণি হ'ল, নিশ্চয় তাৰ সেউজীয়া বননি আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ নিশ্চয় যাব, কিন্তু তেনেকুৱা কিন্তু কাকো দেখা নাপালো তাত। হ'ব পাৰে হয়তো তেওঁলোক আবেলিলৈ আহিব, আমি যিহেতু দুপৰীয়া সময়ত গৈছিলো আৰু ইমান ৰ'দ আছিল সিদিনা, সেইটো কাৰণেও হয়তো সিদিনা ইমান মানুহ নাছিল। কিন্তু সঁচাকে ঠাইবোৰ বৰ ধুনীয়া, মানে নগলে আপুনি বুজি নাপাব, ইমান ধুনীয়া ঠাই, খুব ভাল লাগিছে। চাইছানে ওপৰৰ পৰা দৃশ্যবোৰ চাইছো, কিমান ভাল লাগিছে, সেউজীয়া বননি, নীল আকাশ, ওখ ওখ গছ, তলফালে পিছে এই ঘাঁহনিবোৰ যে খুব ধুনীয়া মেইনটেইন কৰিছে দেই। আৰু কিবা লিখা আছে গছ কাটিং কৰি, কিন্তু কিনো লিখিছে বুজি নাপালো, ক'ৰবাত পি ক'ৰবাত UR, স্পেলিঙে কৰিব নোৱাৰিলো, কিনো লিখিছে নে শ্বেডবোৰো চেঞ্জ হৈ গ'ল, হ'ব পাৰে, কিন্তু মই ভালকে ধৰিব নোৱাৰিলো যে কিনো কাটিং কৰি লিখা আছে।
আপোনালোকে যদি যায় স্পেলিং কৰি চাবচোন পাৰে নেকি। মই কিন্তু নোৱাৰিলো দেই, মোৰ কিন্তু স্পেলিং নহ'লগে আৰু কিনো লিখিছে গমেই নাপালো। মই ওপৰৰ পৰা যে কিমান সময় যে এনেকে কেমেৰা ধৰি 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 ইমান বহুত সময় মুঠতে ভিডিঅ' কৰিলো তলত। এই ওপৰ ফালে যাবলগীয়া চিৰিতে এইটো মানে আৰু ওপৰ যাব পাৰি। 3 মহলীয়া আছিল চাগে, 3 মহলীয়া ঠাইখন, 3 মহলীয়া। এইটো চিৰিয়েদি ওপৰে এনেকে ইমান থিয় নহয় চিৰিটো, বা উঠোতেতো ঠিকে আছে, নামোতে যে কেনেকুৱা ভয় লাগিছে। আৰু উঠোতে বাৰু ধুনীয়াকে উঠি গৈছো, নামোতে যে বা ইমান মানে সাৱধানে নামিছো নহয়, ইমান থিয় চিৰি বা বেলেগ আৰু মানে চবে উঠিব নোৱাৰিব দেই। খুব শকত আপত যদি মানুহ হয় বা অলপ যদি মানে খোজকাঢ়োতে যিসকল মানুহৰ অলপ খোজকাঢ়োতে কষ্ট হয় বা কিবা, তেওঁলোকে কিন্তু উঠিব নোৱাৰিব, এইটো সঁচা কথা। তেওঁলোক নুঠাই ভাল, কাৰণ পৰি গলে মানে উপায় নাই আৰু, কাৰণ বাউণ্ডেৰী ৱাল নাই। আপুনি একেবাৰে তলতহে যাব আৰু চিধাই তলত, আৰু বাউণ্ডেৰী তেনেকুৱা ৱাল নাই। চাইছে নহয়, বাউণ্ডেৰী তেনেকুৱা ওখ ৱাল নাই, কিন্তু একদম হালকা সামান্য অলপহে, গতিকে আপুনি তলতহে যাব আৰু। গতিকে তেনেকুৱা মানুহ নুঠাই ভাল, আপুনি তলৰ পৰাই দৃশ্য উপভোগ কৰিব। মই মুঠতে মানে যিমান সময় তাত আছিলো মই এয়াই কৰিলো, মানে এবাৰ ইফালে কেমেৰা, এবাৰ সিফালে কেমেৰা, এবাৰ সেউজীয়া বননি, এবাৰ নীল আকাশ, এয়াই কৰিছো। মোৰ মানে ইমান ভাল লাগিছে, এয়াই কৰিছো। এওঁলোক মানে আমাৰ লগত যে গৈছিলে তেওঁলোক হয়, আমি চবেই মিলি গৈছিলো। মই আগতেও গৈছো, আমি বহুত কেইজন মানুহ আছিলো। আমাৰ কেমেৰামেনবোৰটো বাৰেপতি চেঞ্জ হৈ গৈছে দেই। এবাৰ কোনোবাই ফটো উঠিছে, এবাৰ কোনোবাই ফটো তুলিছে, এবাৰ কোনোবাই পজ দিছে, তেনেকুৱা আৰু। যি নহওক আমি বহুত এনজয় কৰিলো তাত, বহুত সময়ো কটালো। আপুনি যদি যায়, আপোনালোক যদি যায়, আপোনালোকেও চাব, আপোনালোকৰো ভাল লাগিব মই আশা কৰো। এনেকৈ বহুত সময় আমি ৰংঘৰত এনেকৈ আমি বহুত সময় কাৰেংঘৰত কটাই কাৰেংঘৰৰ যাত্ৰা শেষ কৰিলো। এইবাৰ আমি কাৰেংঘৰৰ পৰা যাবলৈ ওলাইছো ৰংঘৰ চাবলৈ। ৰংঘৰখন চাম এইবাৰ আমি। আপোনালোকেও আমাৰ লগত বলক, ৰংঘৰখন চাব কেনেকুৱা লাগে। ইয়াৰ বিশেষ মানে ৰং বা ষ্ট্ৰাকচাৰত বিশেষ একো পৰিৱৰ্তন নাই যদিও শ্বেপ এণ্ড চাইজটো অলপ চেঞ্জ আছে, আৰু ঠাইখন অলপ বেলেগ। ৰংঘৰৰ ঠাইখন বলকচোন চাওঁ কেনেকুৱা লাগে, দেখুৱাই কম, তেতিয়া বেছি ভাল লাগিব, নহয় জানো? এয়া আমি ৰংঘৰলৈ আহি পাইছো দেই। ৰংঘৰখন মেইন ৰাস্তাৰ একদম কাষতে, যেনেকে গড়গাঁও পেলেচটো অলপ ভিতৰত সোমাই যাব লাগে, অলপ আউটচাইডত হয়। মই আগতেই কৈছো শিৱসাগৰৰ পৰা 15 কিলোমিটাৰ মান ভিতৰত, কিন্তু ৰংঘৰখন কিন্তু তেনেকুৱা নহয়। টাউনৰ ওপৰতে, ৰাস্তাৰ লগতে দুটা গেট আছে। এটা যিটো ডাঙৰ গেট, সেইটো গেট কিন্তু বন্ধ হৈ আছে। আপুনি অলপ আগুৱাই গৈ চাব, ৰাস্তাৰ সিটো ফালেও এখন গেট আছে, সেইখন গেটেদি সোমোৱাই আহিব লাগে এনেকে। ইয়াতো টিকেটৰ ব্যৱস্থা আছে। কিমানকে লৈছে মই নাজানো, মই মুঠতে এনজয় কৰিবলৈ গৈছো। মোৰ মানুহজনেহে টিকেট কাটিছে দেই, তেওঁলোকেনো কিমানকে টিকেট দিলে নিদিলে সেইটো বিষয়ে মোৰ বিশেষ একো জ্ঞান নাই বাৰু, কিমানকে লৈছে নাজানো। এয়া চাওক, ৰংঘৰৰ সন্মুখতো তেওঁলোকে কিন্তু ঘাঁহ বননিখিনি ধুনীয়া মেইনটেইন কৰিছে দেই, সেইটো ক'ব লাগিব। ফ্লেগটো চাওকচোন, বতাহত যে ইমান ধুনীয়াকে উৰিছে, একদম ওখ ডাঙৰ ফ্লেগ। এই আমাৰ ৰেল ষ্টেচনত যিবোৰ ফ্লেগ লগোৱা থাকে দেখিছা নহয়, তেনেকুৱা। এই ঘাঁহনিবোৰ চাওকচোন, চাফা কিন্তু দেই, এইটো কথা সঁচাই মানিব লাগিব যে ক'ৰবাত কিবা প্লাষ্টিকৰ বটল পৰি আছে, ক'ৰবাত কিবা পেকেট পৰি আছে, তেনেকুৱা নহয় কিন্তু। য'তে ত'তে লেতেৰা হৈ আছে তেনেকুৱা নহয়, মেইনটেইন কৰিছে ধুনীয়া। তাত আকৌ বাহিৰত কিবা কিবি বনোৱা আছে, ইয়াত চালে নহয় কেইটামান বগলী বনাই থৈছে। মানে ঘাঁহবোৰ দেখিলেই লাগে মানে চেণ্ডেলযোৰ খুলি মানে ঘাঁহত খোজকাঢ়িম, আৰু আমি সঁচাকৈ তেনেকেই কৰিছো বাৰু। চবে গৈ ঘাঁহনিত বহি দিছে আৰু আৰু খোজকাঢ়িছো আমি ঘাঁহনিত, বহুত সময় ভাল লাগিছে। এই সন্মুখত সোমাই যাওঁতে ইয়াত চাব মল্লযুদ্ধৰ দৃশ্য। আৰু যিহেতু এইটো ৰংঘৰ, ইয়াত আপোনাৰ খেল ধেমালি হৈছিল বুলি ইতিহাসত লিখা আছে।
গতিকে এনে ধৰণৰ মল্লযুদ্ধ যিহেতু ইয়াত হৈছিল, গতিকে সেইটোৰ ওপৰতে বেছ কৰি এই ধৰণৰ ষ্টেচু বনোৱাই আছে, মানে বনাই ৰাখিছে আৰু অকণ আগুৱাই গৈ এনেকে খোজকাঢ়িব। এইবোৰ লম্বা দেই ৰাস্তাবোৰ, শেষেই নহয় আৰু দীঘলীয়া ৰাস্তা। এইবোৰ কিবা পাত পৰি আছে মাজতে, মই ভালকে চালো মানে কি বস্তু এইটো, চাইছো নহয় কিবা কলগছৰ পাত নেকি, কিবা কৰিছিলে চাগে, নহলে গৰু চৰু কাৰোবাক খাবলৈ দিছিলে নেকি, সেয়া আৰু যি নহওক এনেকে বহু দূৰ খোজকাঢ়ি গলো, মানে খোজকঢ়া শেষেই নহয়, খোজকাঢ়িয়ে আছো, নেপাওঁ তেনেকুৱা আৰু এই এনেকে বহাই থৈছে যে ইটাইদি বনোৱা ৰাস্তাবোৰ, ইমান ভাল লাগিছে ন, খোজকাঢ়ি দুইফালে সেউজীয়া, মাজতে এনেকে ইটাইদি বন্ধা ৰাস্তা, ভাল লাগিছে মুঠতে খোজকাঢ়ি। বৰ দীঘলীয়া দেই, মানে ঘৰৰ ওচৰত থাকিলে যে সঁচাকে মই সদায় তাত মৰ্ণিং ৱাক ইভিনিং ৱাক কৰিবলৈ গলো হয়, ইমান ধুনীয়া। এই সন্মুখত চাইছে নহয়, আমি যিহেতু পাইছিলো যে মহযুঁজো হৈছিলে ৰংঘৰত, গতিকে মহযুঁজৰ সেইখিনি কাহিনীৰ ওপৰত ডিপেণ্ড কৰিয়ে এফালে মল্লযুদ্ধৰ ষ্টেচু আৰু এফালে এনেকে মহযুঁজৰ ষ্টেচুটো বনোৱা আছে। আপোনালোকে চাইছে চাগে, ভাল লাগিছে ন। আৰু এয়া আমাৰ ৰংঘৰখন দূৰৰ পৰা চাইছে, ইমান ভাল লাগিছে ন ৰংঘৰখন। ৰ'ব, এইবাৰ আমি ৰংঘৰৰ ভিতৰ ফালে সোমাই গৈছো, এইটো ৰংঘৰলৈ যোৱা ৰাস্তাটো। মোৰ কাম হৈছে মানে, ইমান মানে ৱেডাৰটো বেয়া যে, কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ, সেইটো কাৰণে ক্ষমা কৰিব দেই। মাজে মাজে অলপ কাঢ়িছো, মানে কাহটো আহিয়ে গৈছে, আৰু ইমান কথা পাতিব লাগিলে এনেও কাহটো আহে। এইটো এন্ট্ৰেন্স দেই, এইফালেদি সোমাই আহিব লাগে। মই পিকচাৰত দেখুওৱা ঠাইখন এন্ট্ৰেন্স, তাতে টিকেট ঘৰখনো আছে। আৰু এয়া ওপৰৰ ষ্ট্ৰাকচাৰটো মই ভালকে অলপ দেখুৱাইছো, এইটো ওপৰৰ ষ্ট্ৰাকচাৰটো ৰংঘৰৰ, যেনেকে ইমান দিন ফটোত দেখিছিলো একেবাৰে তেনেকুৱাই ছেম। চাই সঁচাকে ভাল লাগিছে, সৰুৰ পৰা বহুতবাৰ পঢ়িছো, শুনিছো, দেখিছো, আঁকিছো। মোৰ মনত আছে ছচিয়েল ষ্টাডি বুকত আমাৰ এইখন ছবি আছিল, ৰংঘৰৰ তলাতল ঘৰ, তাৰপা আপোনাৰ কাৰেংঘৰ। মই ৰংঘৰৰ ছবি সৰুতে এবাৰ আঁকিছিলো, আমাৰ যিহেতু ড্ৰয়িং ক্লাছ আছিলে, ড্ৰয়িং ক্লাছত এনেকুৱা মুঠতে ঘৰ চৰ তেনেকুৱা ষ্ট্ৰাকচাৰ কিবা এটা বনাব দিছিলে, মই ছাৰক ক'লো ছাৰ মই এইটো বনাম। ইমান এটা বেয়া হোৱা নাছিল, পিছে মই বনোৱা ঠাইখন আজি আহি খাবলৈ পাই সঁচাকে বৰ মানে সুখী হৈছো। আৰু ৰ'দ চাকচোন, বাপৰে কেমেৰা ধৰিব পৰা নাই কেনেকুৱা ৰ'দ, আৰু পুৰা জিলিকি উঠিছে আৰু ৰ'দ। ইয়াতো নীল আকাশৰ তলত ইমান ধুনীয়া আৰ্কিটেক্সাৰ, ভাল লাগিছে। ভিতৰ ফালটো যে ইমান আন্ধাৰ চাইছেনে, ভিতৰতো কিন্তু আন্ধাৰ পিছে। এইবাৰ চাইছো কি ধুনীয়া লাগিছে ওপৰৰ পৰা। ইয়াত আকৌ তাত যেনেকুৱা আপোনাৰ খিৰিকী দুৱাৰবোৰ থকা আছিল, মুঠতে মুকলি আছিল, ইফাল সিফাল যাব পাৰি। ইয়াত কিন্তু পিছে আকৌ গ্ৰিল বান্ধি দিছে দেই তেওঁলোকে, গোটেই কেইটাতে মই চাইছো, প্ৰতি তাতে এটা এটাকে গ্ৰিল দিয়া আছে, যাতে আপুনি সিপাৰত যাব নোৱাৰে, সেই হিচাপে পুৰাটো গ্ৰিলেৰে বান্ধি দিছে। কিন্তু ইয়াত পিছে সেই বস্তুটো মই চালো, তাত যেনেকে মই কৈছিলো যে আপুনি তেনেকে যদি কোনোবা অসুস্থ মানুহ থাকে বা খোজকাঢ়িব নোৱাৰে বা খোজকাঢ়োতে কিবা অসুবিধা হয়, তেওঁলোক নুঠাই ভাল, কাৰণ উঠি পিছত নামিবলৈ যাওঁতে নামিব নোৱাৰি, পিছত লাডু হৈ তলত পৰি চিধাই আৰু তলত একেবাৰে তলত যাব, কাৰণ তেনেকুৱা কোনো বাউণ্ডেৰী ৱাল নাছিল। ইয়াত পিছে আপুনি লাডু হৈ তলত পৰাৰ উপায় নাই, কাৰণ দুৱাৰ খিৰিকীবোৰৰ মুখে মুখে গ্ৰিল দি বন্ধাই থৈছে, গতিকে আপুনি নপৰে, কিন্তু উঠিব নোৱাৰিব, এইটো কথা সঁচা। ইয়াৰ আকৌ ওপৰৰ কিন্তু যিটো শ্বট বুলি কওঁ আমি, শ্বটটো কিন্তু আকৌ ডিজাইন কৰা, চাওকচোন ধুনীয়া ডিজাইন। তাত যেনেকুৱা আমি গড়গাঁও পেলেচত পুৰা প্লেন আছিলে, ইয়াত আকৌ বেলেগ খুব ধুনীয়া ডিজাইন কৰা, মানে এতিয়া আমি আমাৰ ঘৰবোৰত যেনেকে ডিজাইন কৰো তাত তেনেকুৱা ডিজাইন কৰা। ইয়াত আকৌ দুৱাৰবোৰত কিবা ড্ৰ কৰা আছিল, ঠিক ভালকে ধৰিব পৰা নাই কি আছিল, কিবা জন্তু যেনেই পাইছো, হৰিণা চৰিণা তেনেকুৱা কিবা এটাই হ'ব। যিহেতু বহুত ভাগিছে জেগাত সেইকাৰণে ঠিককে ধৰিব পৰা নাই কোনো বনাই থৈছে, কিন্তু কিবা জন্তু চন্তু ক'ৰবাত কিবা ফুল তেনেকে বনাইছে। ইয়াৰ মেইনটেনেন্সটো মই গড়গাঁও পেলেচৰ পৰা অলপ ভাল পাইছো, কাৰণ ইয়াত তেনেকুৱা ভঙা চিঙা দেখা নাই, ক্ষয় ক্ষতিও অলপ কম, তেওঁলোকে নিশ্চয় মেইনটেইন কৰে। আৰু জেগাত দুই এটা লাইটো পাইছো মই, তাৰমানে লাইট ধৰে ৰাতি হলে,
ইয়াতো ঠিক তেনেকুৱাই ওখ ওখ গছ, গছত ফুল নাই, ফলো নাই, পাতেই পাত, কিন্তু দেখাত বৰ ধুনীয়া। নীল আকাশ, সেউজীয়া বননি। ইয়াত চাইছে নহয়, মই ক'লো দেৱালে দেৱালে পাত, ফুল, আৰ্কিটেকচাৰত এনেকুৱা ধৰণৰ ডিজাইন আৰু নক্সা বনোৱা আছে, জেগাত জেগাত এনেকে ফুল পাত ন। আজিকালি আমি কত ৰেডিমেড আনি লগাওঁ ঘৰত, এয়া ফুল এক্সট্ৰাকে ফুল পাত কিবা কিবি নহয় জানো, বজাৰত ৰেডিমেড পায়, সেইখিনি মিস্ত্ৰীয়ে স্ক্ৰুৰ সহায়ত লগায়। আগত কিন্তু তেওঁলোকৰ স্ক্ৰুৰ প্ৰয়োজন নাছিল আৰু বজাৰতে ৰেডিমেড কিনাৰো প্ৰয়োজন নাছিল, তেওঁলোক হাতেৰে ইমান ধুনীয়াকৈ বনাইছিল। চাওকচোন তেতিয়াৰ দিনৰ আজিলৈকে মইতো সঁচাকৈ এটা কথা আচৰিত হওঁ, ইমান দিন আগত বনোৱা বস্তুবোৰ এতিয়ালৈকে ইমান ধুনীয়া হৈ আছে, ইমান ধুনীয়া শ্বেপ এণ্ড চাইজ মেইনটেইন হৈ আছে। আমাৰবোৰহে নিতিকে, ইমান দাম দি কিনি আনো বজাৰৰ পৰা, ইমান যত্নকে ৰাখো যাতে অলপ দূৰছে নালাগে, নাথাকে, ধুনীয়াকে কালাৰ চালাৰ কৰি মেলি ইমান ধুনীয়াকে খাওঁ, তথাপিও একো ইম্প্ৰুভমেণ্ট নাই। আৰু তাহানিতে বনোৱা চাচোন ফুলবোৰৰ ডিজাইন, আজি নেকি বাৰু এইবোৰ বস্তু? ক'ৰ আজিৰ পৰা 16th centuryৰ কথা, আৰু এতিয়া আমি 22nd centuryত আছো নহয় জানো। চাওকচোন কিমান বছৰ আগত ইমান ধুনীয়া হৈ আছে। আমাৰো যদি এনেকুৱা হলে হয় কিমান ভাল আছিলে ন। ইমান টকা আমি ৰং আৰু এইবোৰ নক্সা চক্সা বনাওতে, ডিজাইন বনাওতে ক্ষয় ক্ষতি কৰি বোলে এবাৰ বনালো আৰু যুগ যুগ বনাব নালাগে, এনেকুৱা হলে ভালেই আছিলে। ইয়াত আকৌ ওপৰলৈ উঠি যোৱা এইটো এটা বেলেগ এটা চিৰি আছে, চাইছো অপেন চিৰিটো, এইটো চিৰিয়েদি পিছে উঠিব পাৰিব, খুব ধুনীয়া চিৰিটো, আহল বহল আৰু বেছি ষ্টেপো নাই। খুব জোৰ মই কাউণ্ট কৰিছিলো 7টা নে 8টা আছিল চাগে, 1 2 3 4 5, আকৌ এটা 1 2 3 4 5, তেনেকে মুঠতে অলপ অলপ ৰেষ্ট লৈ লৈ 1 2 3 4 5, আকৌ ৰেষ্ট ল'ব 1 2 3 4 5, তেনেকে গৈ থাকিব। গড়গাঁও পেলেচৰ চিৰিবোৰ বেছি মানে আৰু ওখ আৰু ইমান খাৰা, নামোতে ভয় লাগে। ইয়াৰ চিৰিবোৰ আকৌ তুলনামূলকভাৱে ভাল, কিন্তু এইটো আকৌ ওপৰ ফালে ধেৰ ওপৰ দেই। ইয়াৰ গাৰ্ড নিশ্চয় মোবাইলত ব্যস্ত, চবে কিনো কৰিব, চব মানুহ আহি ঘূৰি ফুৰিছে, তেওঁ অকলে অকলে কি কৰিব, তেওঁ মোবাইলহে চাইছে। আৰু যি নহওক, এয়া চাইছে নহয় গ্ৰিল দিয়া আছে, এইফালেও গ্ৰিল দিয়া আছে, মই আপোনাক কৈছিলো ইয়াত গ্ৰিল দিয়া আছে বুলি দুৱাৰ খিৰিকীবোৰত। ভাল লাগিছে মুঠতে চাই, খুব ধুনীয়া ধুনীয়া ডিজাইন নক্সা। এয়া চাইছে নহয় ওপৰত হোৱাইট কালাৰ কৰি থোৱা আছে। মই কৈছিলো আপোনালোকক যে ইয়াত মই অলপ মেইনটেনেঞ্চ পাইছো, ৰংটো যাতে নষ্ট নহয় সেইকাৰণে ওপৰত হোৱাইট কালাৰ কৰিছে তেওঁলোকে, বেলেগে কালাৰটো যাতে বেয়া হৈ নাযায় সেইকাৰণে মেইনটেইন কৰি থৈছে। ইয়াত ভগা চিগাও বহুত কম পাইছো, যদি ভগা চিগা আছিলো তেওঁলোকে নিশ্চয় সেইটো ৰিপেয়াৰিং কৰিছে, গতিকে ভাল লাগিছে। আৰু কালাৰো কৰিছে এক্সট্ৰাভাৱে, গম পাইছো। চাইছে নহয় কালাৰবোৰ কিমান মানে সতেজ লাগিছে, তাৰ মানে তেওঁলোকে প্ৰায় কালাৰ কৰাই, আৰু জেগাত জেগাত অলপ চূণ খহিছে যেনিবা, কিন্তু মেইনটেনেঞ্চ ভাল তুলনামূলকভাৱে। মই গড়গাঁও পেলেচৰ মানে যিটো আমাৰ কাৰেংঘৰৰ মেইনটেনেঞ্চ ভাল নাপালোঁ। তাত কিন্তু বহুত জেগাত ভাগিছে, বহুত জেগাত মাটি খহিছে, ক'ৰবাত ৰং খহিছে, কিবা হৈছে, আৰু অকণো মেইনটেনেঞ্চ নাই, বস্তুবোৰ ভাগি ছিগি গৈ আছে দিনে দিনে। ইয়াতো চাইছে নহয় গা লাগিছে পাহাৰ ন, ডাৱৰৰ পাহাৰ আৰু উৰ্ধমুখৰ ওপৰত ইমান ধুনীয়া লাগিছে। চাইছো মই যে মানে কেমেৰাত অলপ পিছতে আকাশৰ ফালে আৰু সেউজীয়া বননিৰ ফালে গুচি যাওঁ আৰ্কিটেক্সাৰ চাই। মানে আমাৰ ইয়াত ইমান মুকলি ঠাই নাচাওঁ যে, ইয়াত নায়েই, ইয়াত ইমান কনজাষ্টেড, মানে আমাৰ এইফালে সিফালৰ ইমান মুকলি জেগা, তাকো টাউনৰ ওপৰত দেখি মানে মোৰ মনটো ইমান ভাল লাগিছে। আৰু মই এনেই সেউজীয়া বননি, ঘাঁহ, চৰাই, ফুল বৰ ভাল পাওঁ, তাতে ইমান ধুনীয়া। আৰু ফ্লেগটো চাইছে নহয়, ফ্লেগটো যে কি ধুনীয়াকৈ গৈছে চাওকচোন, বতাহত একদম মন ভাল লাগি গৈছে। আৰু ফ্লেগটো চাই সঁচা, ফ্লেগটো নিশ্চয় মনত খুব আনন্দ পাইছে। আৰু ইমান ধুনীয়া বতাহ, ইমান ধুনীয়া ৰ'দ, ইমান ধুনীয়া মুকলি আকাশ, নীল, তলফালে সেউজীয়া, সিও মনৰ আনন্দে নাচিছে, উৰিছে। সেইটো ওপৰৰ পৰা যিটো ফ্ৰণ্টৰ দৃশ্যটো, ফ্ৰণ্টত যিফালেদি আমি সোমাই আহিলো সেইফালৰ দৃশ্যটো, এনেকৈ মুঠতে গড়গাঁও যিটো আমাৰ ৰংঘৰৰ ঘৰখিনি কিন্তু আহল বহল দেই, বৰ মুকলি ঘৰকেইখন। গড়গাঁও পেলেচৰ ঘৰকেইখন যেনেকুৱা সৰু ঠেক আন্ধাৰ, এইটো পিছে তেনেকুৱা নহয়, বৰ আহল বহল মুকলি। যিহেতু ইয়াত খেল ধেমালি পতা হৈছিল সেইকাৰণে চাগে এনেকে আহল বাহল কৰিছিল। খেল ধেমালি পিছে ঘৰৰ ভিতৰত পতা নাছিল, ঘৰৰ ভিতৰৰ পৰা ৰজা মহাৰাজাসকলে, মানে আমাৰ স্বৰ্গদেউসকলে, তেওঁৰ পত্নী বা তেওঁলোকৰ পৰিয়ালসকলে, আৰু যিসকল
উচ্চ পদবীৰ লোক আছিল, তেওঁলোকে উপভোগ কৰিছিল আৰু খেল ধেমালিটো এই পথাৰতে অনুষ্ঠিত কৰিছিল বুলি ইতিহাসত পোৱা যায়। এনেকৈ আমি বহুত সময় ৰংঘৰতো কটালো। ইফালে সিফালে অলপ কনষ্ট্ৰাকশ্যন চলি আছে, এনেকৈ চাওকচোন ধেৰ কিবা কিবি। আৰু মই আৰ্কিটেক্সাৰবোৰ অলপ ফটো উঠি কেমেৰাত ফটো উঠাইছোঁ, ক'ত কেনেকৈ কি ডিজাইন বনাইছে চাওকচোন। ডিজাইনবোৰ ভাল লাগিছে সঁচা, ইমান ধুনীয়া লাগিছে ডিজাইনবোৰ, কি ধুনীয়া ধুনীয়া নক্সা বনাইছে, ভাল লাগিছে। এইফালৰ পৰা চাওকচোন, লাগিছে মানে বেলেগ কিবাহে ন, যেন কিবা বনাইছেহে আৰু তেনেকুৱা নহয়, কিন্তু এইটো সঁচা ছবি হয়, কোনো বনোৱা ছবি নহয়। এয়া এটা গ্ৰিল দিয়া, এয়াও গ্ৰিল দিয়া কৈছে নহয়। মই অৰ্থনীতি আপোনাক ক'লোঁ, এনেকৈ চাই মেলি মুঠতে বিশেষ একো ইয়াত যিহেতু খোলা মেলা চাৰিওফালে, গতিকে একে ধৰণৰ ষ্ট্ৰাকচাৰে এনেকৈ চাই মেলি ইয়াৰ পৰা সোনকালেই আমি গুচি আহিলোঁ। ইমান ভোক লাগিছিল আমাৰ, দুপৰীয়া হ'ল। আৰু তাত যে এটা কথা ঠিক, ইমান জেগা ঘূৰিলোঁ, ৰাস্তাইদি আহিলোঁ গ'লোঁ, কোনো ভাল ৰেষ্টুৰেণ্ট বা এটা সৰু যিহেতু আমাৰ ফুটপাথত যে ঠেলাবোৰ থাকে খাবলৈ কিবা নাই, কিন্তু আমাৰ আপাৰ আছামৰ মানুহবোৰ খোৱাৰ চখীন অলপ কমেই আছে যেন পাইছোঁ। লোৱাৰ আছামৰ মানুহৰ নিচিনা ইমান খোৱাৰ চখীন নহয়। আমাৰ ইয়াত বা ৰাস্তাইদি খোজকাঢ়িব নোৱাৰি, খানাই খানা, কাদাই খানা, কি খাব, ফুচকা খাব, ধোচা খাব, এগ ৰোল খাব, পাপৰি চাট খাব, কি খাব, মুঠতে চাওমিন খাব, ঢেৰ খোৱা, চানা মুড়ি কিবা কিবি ঢেৰ। তাত কিন্তু নাপালোঁ আমি যেকে শুকাই গৈছোঁ আৰু নেখাই নিমিলি। তাতে গৰম, তাতে ৰ'দ, বা ইমান ফুৰি ফুৰি শুকাইছোঁ আৰু বাতৰি হাতে ক'তো একো খাবলৈও পোৱা নাই। ভোকো ইমান জোৰৰ ভোক লাগিছে, মানে চিপছ আৰু পানীয়ে দিহে নিজৰ মানে ভোকটো ঠাণ্ডা কৰিবলগীয়া হৈছে। এইটো চাওক যে এইটো এৰিয়াটো হয়, আৰু আমি যিফালে সোমাই আহিছোঁ সোমোৱা ৰাস্তাটো হয় এইটো। এনেকৈ সোমাই আহিছোঁ যিহেতু আমি এই ৰাস্তাটোৱে দিয়ে আমি সোমোৱাই আহিছোঁ। এয়া চাইছে নহয়, ঘাঁহত বনত কিমান বহি আছে মানুহ, সঁচাকৈ বৰ ধুনীয়া। মানে ঘাঁহটো দেখিলে আপোনাৰো বহি দিবলৈ মন যাব, এনেকুৱা ধুনীয়া আৰু ঘাঁহনিটো। এইটো মই একদম ওচৰৰ পৰা ৰংঘৰৰ দৃশ্যটো দেখুৱাইছোঁ। ফেশ্বন হয় গোটেই মানে ৰংঘৰত এনেকৈ জেগাত জেগাত ফুল, পাত, লতা এনেকৈ বনোৱা আছে। সঁচাকৈ বৰ ধুনীয়া ঠাই, আপুনি যদি যায় নিশ্চয় ভিজিট কৰিব। এনেকৈ আমি বহুত সময় ৰংঘৰত কটালোঁ আৰু খুব ভাল লাগিল ৰংঘৰখন চাই। এতিয়া আমি ৰংঘৰৰ পৰা শিৱসাগৰ পুখুৰী, যিটো শিৱসাগৰ টেংক বুলি কয়, সেইফালে যাম। শিৱসাগৰ পুখুৰী যোৱা ৰাস্তাটো এইটো, আমি শিৱসাগৰ পুখুৰী আহি পাইছোঁ। এয়া চাইছা নহয়, এইখন পিছে জেগাটো বহুত সৰু দেই, বাকী ৰংঘৰ আৰু কাৰেংঘৰত যেনেকুৱা আহল বহল জেগা আছিল, বহুত ডাঙৰ এৰিয়া লৈ বনোৱা আছিল, কিন্তু এইখন শিৱসাগৰ টেংকৰ লগতে এইখনো এখন আৰ্কিটেক্সাৰ। পিছে ইয়াত কিন্তু একো নাই, একদম খালী, ভিতৰ ফালে একো নাই। মই দেখুৱাওঁ আপোনালোকক, আহক। ভিতৰ ফালে একো নাই, একদম খালী। এটা লাইট জ্বলোৱা আছে, মানুহ দুনুহ নাছিল, আমি অকলেই আছিলোঁ। এই দুপৰীয়াকণ বাৰু ইমান ৰ'দত কোন আহিব, আমাৰ নিচিনা মানুহে আহিব, গতিকে কোনো নাছিল, আমি আছিলোঁ। ইমান ভোক লাগিছে তাত যে আৰু বেছি সময় নৰখিলোঁ, খুব জোৰ চাগে 7 নে 8 মিনিটহে আমি ৰখিব পাৰিলোঁ। মানে ভোকত মানে একদম কিবা হৈ গৈছে আৰু ইমান ভোক লাগিছে। যি নহওক, ইয়াতো মই বহুত গছ চালোঁ, গছৰ পাত চালোঁ, ফুল আৰু ফল ইয়াতো নাছিলে। কি হ'ল, কোনোফালে ফুল ফল নাই গছত। আমাৰ ইয়াত পিছে বসন্ত আহিলেই, বহাগ আহিলে গছবোৰ ফুলে ফলে ভৰি যায়। তাত ইমান সেউজীয়া সেউজীয়া বননি, ফুল ফল নাই গছবোৰত। ফুল ফল থাকিলে আৰু ভাল লাগিলে হয় দেখা। এইকেইটা পিছে ফুল গছ দেই, মই অথনিৰ পৰা পাতে উঠাইছোঁ, ঘাঁহে উঠাইছোঁ, গছে উঠাইছোঁ। এইবাৰ বোলো কেইটামান ফুল গছৰ ছবি ওলাওঁ, সেই বুলিয়ে কেমেৰাটো ফুল গছৰ ফালে নিছিলোঁ। ইয়াত চাইছা নহয়, ভিতৰ ফালে কোনো নাছিল, আমি অকলে আছিলোঁ। এনেকৈ ভিতৰলৈ সোমাই যাব লাগে আৰু ইয়াতো ৰাস্তাৰ পৰা ভিতৰলৈ অলপ দূৰ হয়, অলপ সোমাই যাবলৈ। চাইছে নহয় ভিতৰতো আন্ধাৰ, কেমেৰাটো গম পাইছে চাগে আপুনি কিমান আন্ধাৰ হৈ আছে ভিতৰ ফালটো। ভিতৰলৈ সোমাই গৈছে, এটা একদম সৰু এটা লাইট ধৰোৱা আছে আৰু এটা কলেপছৰ লগোৱা আছিল। মই মন গৈছে এয়া। এয়া পোহৰটো কিন্তু মোৰ মোবাইলৰ ফ্লেছ লাইটৰ হে হয়, ভিতৰতো কিন্তু একচুৱেলি আন্ধাৰেই হয়, তেনেকুৱা পোহৰ নাছিল ভিতৰত। যিহেতু ঠাইখন বেছি দুৱাৰ খিৰিকী নাই, গতিকে তেনেকুৱা পোহৰ নাছিল। আৰু ভিতৰত চাগে
লক্ষ্য কৰিছে এটা লাইট ধৰি আছে বুলি। সিফালে আমি অলপ সোমাই গ'লো, সোমাই গৈ চাইছোঁ এটা ৰুম, একো নাছিল ভিতৰত, একো নাছিল, খালী ৰুম এটা, অলপ ডাঙৰ চাইজৰ এটা ৰুম, পুৰণা দিনৰ আৰ্কিটেক্সাৰ। তলফালে মজিয়াটো চাইছোঁ বহুত পানী পৰে নেকি, পানী পৰাৰ কাৰণে তিতি আছে। মই যোৱাত সাহস নকৰিলোঁ, ভাবিলোঁ গ'লে কিবা পিছলেই হয়, পিছল খাই পৰোঁ বুলি আমি তললৈ নেনামিলোঁ। এনেকৈ চাইছা নহয়, একো ৰখা নাছিল, একদম খালী মুকলি আৰু ঠাইখন, একো নাই, খালী ঠাই এটা, অকল ৰুমটো আছিল আৰু এটা লাইট ধৰোৱা আছিল, বাকী মানে এইখন ঠাই কিহৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল সেইটো গম নাপালোঁ যেনিবা। যদিও মই ভাবিছিলোঁ ওচৰত যিহেতু ইমান ধুনীয়া এটা শিৱসাগৰ পুখুৰী আছে, মোৰ মতে চাগে ৰাণীসকলে ইয়াত কাপোৰ চাপোৰ ভৰাইছিল, ৰাণীসকল ইয়াত আহি ৰেষ্ট কৰিছিল, শিৱসাগৰ টেংকত আৰামছে গা পা ধুইছিল, সেইটোৱে হ'ব চাগে। কাৰণ কোনো দেৱ দেৱীৰ মূৰ্তি বা তেনেকুৱা মন্দিৰ বুলি মোৰতো নালাগিল, একো নাছিল, যিহেতু ভগৱানৰ কোনো চিহ্ন ইয়াত নাছিল, অকল ৰুম আছিল আৰু মাত্ৰ কেইটামান খিৰিকী আছিল। গতিকে মোক তেনেকুৱাই লাগিলে যে এইখিনি ঠাইত নিশ্চয় তেওঁলোকে গা পা ধোৱাৰ কাৰণে ব্যৱহাৰ কৰিছিল, প্ৰসাধন হিচাপে চাগে ব্যৱহাৰ কৰিছিল, আমাৰ যেনেকুৱা বৰ্তমান বাথৰুম তেনেকুৱা ধৰণৰ চাগে। যিহেতু তেতিয়া ৰাণীসকলৰ দাস দাসী আছিল, তেওঁলোকৰ বান্ধৱীসকলো তেওঁলোকৰ লগতে আহিছিল গৈছিল, গতিকে ডাঙৰ আহল বহল এটা ৰুম। ইফালেও এটা সৰু ৰুম, আৰ্কিটেক্সাৰ এটা সৰু, কিহৰ কাৰণে বনাইছে সেইটো গম নাপাওঁ, যিহেতু ইয়াত কোনো চাইনবোৰ্ড বা কোনো তেনেকুৱা ইনফৰমেশ্যন বৰ্ড লগোৱা নাই যে কোনে বনাইছে, কিহৰ কাৰণে বনাইছে বা কি কাৰণে ব্যৱহাৰ কৰিছিল। গতিকে মই আপোনালোকক বিশেষ একো ইনফৰমেশ্যন দিব নোৱাৰিলোঁ এই বিষয়ে। আৰু এয়াই হ'ল আমাৰ সেইটো শিৱসাগৰ টেংক, যিটো আমাৰ শিৱসাগৰ পুখুৰী। বৰ ধুনীয়া ঠাই, বৰ ধুনীয়া, আৰু পানী যে ইমান ধুনীয়া, মানে ইমান চফা পানী। এইটো কথা মানিব লাগিব দেই যে এইখন ঠাইত যে একো লেতেৰা নাই, কিন্তু ইমান ধুনীয়া চাফা পানী, কোনো প্লাষ্টিক নাই, কেৰি বেগ নাই, বটল নাই, কোনো চিপছ বা চকলেটৰ পেকেট নাই, একো নাই, একদম চাফা পানী। আৰু ঢেৰ মাছো আছে, কেমেৰাত নিশ্চয় ধৰিব পৰা নাই, কিন্তু বহুত মাছ আছে, আৰু মাছ খোৱা চৰাইবোৰ ইয়াত পায়। মই কেমেৰাত দুই এটা চেষ্টা কৰিছিলোঁ, যিহেতু বহুত দূৰত আছিল, তথাপিও মই অলপ জুম কৰি কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিলোঁ দুই এটা পাখি, মাছ খোৱা চৰাইবোৰ, কিন্তু গম নাপাওঁ মই কেমেৰাত কিমান দূৰ পৰ্যন্ত আহিছে। মই যিহেতু বৰ্তমানলৈকে দেখা নাই, নিশ্চয় তেনেকৈ ধৰিব পৰা নাই। আৰু ইয়াত এইটো এটা গছ দেখিছে নহয়, ইয়াত পকা পকা ৰঙা ৰঙা কিছুমান ফল লাগি আছে, ফলবোৰ হেনো বৰ মিঠা খাবলৈ, এইবোৰ ফল হেনো খায়, যদিও মই নাম নাজানো কিনো ফল। মোৰ মানুহজনে কৈ আছিল যে এই পকা পকা ফলবোৰ হেনো খাবলৈ বৰ মিঠা। মোৰো মন আছিল অলপ গৈ দুই এটা ছিঙি আনো বুলি, কিন্তু যিহেতু পানীৰ ওপৰত গছটো, গতিকে মই আৰু সাহস নকৰিলোঁ সিফালে যাবলৈ। ইয়াত আমি বেছি সময় ৰখিব নোৱাৰিলোঁ, কাৰণ চবৰে ইমান ভোক লাগিছিল, ভোকত আমাৰ অৱস্থা একেবাৰে বেয়া, ল'ৰা ছোৱালীবোৰৰ মুখৰ ফালেতো চাবই নোৱাৰি। গতিকে আমি 6-7 মিনিট মানে ইয়াত থাকিলোঁ, থাকি অলপ ফটো চটো উঠিলোঁ আৰু গুচি আহিলোঁ। পানীবোৰ যে যিমান দূৰলৈকে চকু গৈছে, ইমান ধুনীয়া লাগিছে, মানে লাগিছে ইমান গৰমত অলপ সাঁতুৰিব পৰা হ'লে ভাল লাগিলে হয়, যদিও সেইটো ব্যৱস্থা তাত আছে বুলি নালাগে, আৰু ইমান ইমান ডাঙৰ। কিন্তু বটিঙৰ ব্যৱস্থা কিন্তু মই তাত দেখা নাই, ক'তো তেনেকুৱা বোট চোট একো নাছিল, কোনো নাছিলোঁ, মানুহো কোনো নাছিল, আমিয়ে আছিলোঁ। গতিকে এনেই আৰু সৌন্দৰ্য উপভোগ কৰিব পাৰে আপুনি চকুৰে। তাত যদি বটিং কৰিব বিচাৰে তেনেকুৱা কোনো সুবিধা আছে বুলি মইতো দেখা নাই। আপুনি যাওঁতে হয়তো হ'বগৈও পাৰে, তেতিয়া আপোনাৰ সৌভাগ্য হ'ব। তেতিয়া আমাৰ এনেকুৱা আৰু সৌভাগ্য নহ'ল যে আমি শিৱসাগৰ টেংকত বটিং কৰিব পাৰোঁ। এয়া গছৰ ফলবোৰ চাইছে নহয়, পকা পকা ফলবোৰ, এইবোৰৰ কথাই মই আপোনালোকক মাত্ৰ কৈ আছোঁ। এইবাৰ আমি আমাৰ শিৱসাগৰ টেংকৰ যাত্ৰা শেষ কৰিলোঁ আৰু আমাৰ পেট পূজাৰ ফালে আগবাঢ়িলোঁ। শিৱসাগৰ টেংকৰ পিছত এইবাৰ এয়া আমাৰ
খোৱা বোৱাৰ ফালে আগবাঢ়িলো। ইমান ভোক লাগিছিল আৰু থালিখন চাই যে মন মানে কি যে শান্তি পাইছো মনত, মানে কৈ বুজাব নোৱাৰিম। সঁচাকে চবৰ যে ইমান ভোক লাগিছিল, চবৰ মুখখিনি চাওকচোন, মানে যিমান পাৰো সোমোৱাইছো আমি মুখৰ ভিতৰত, মানে যিমানলৈকে আতিছে আৰু। চাইছে নহয় ডাইনিঙত বাতিয়ে বাতি, থালিয়ে থালি, ইমান ধুনীয়াকে কাঁহৰ থালিত কাঁহৰ বাতি, কাঁহৰ গিলাচ, মানে ইমান ভাল লাগিছে। ইমান চফা নহয় গিলাচবোৰ, এটা দাগ নাই। মই ৱেটাৰজনক সুধিলো বোলে আপোনালোকৰ বাচন কোনে ধুৱে? কৈছে মানুহ আছে নহয়। মই সুধিলো কিহেদি ঘঁহে বাৰু বাচনবোৰ, ইমান ধুনীয়া, ইমান চিক চিক কৰিছে না। মানুহজন হাঁহিছে মোৰ ফালে চাই। চাইছে নহয় কিমান বস্তু খাবলৈ দিছে দেই, কিবা কিবি দিছে দেই। তিনি ধৰণৰ দালি দিছে, মাটিমাহৰ দালি, মগু দালি, তাৰপা আপোনাৰ মচুৰ দালি, ইমান ধুনীয়াকে দিছে। ভাজি দিছে, আলু পিটিকা দিছে, চালাড দিছে, তাৰপা আপোনাৰ গাছ টেঙাৰ আচাৰ দিছে, নহৰু আচাৰ দিছে, তাৰপা আপোনাৰ সৰিয়হৰ আচাৰ দিছে, তাৰপা 2 ধৰণৰ চব্জি দিছে, বেঙেনা ভাজি দিছে, আলু ভাজি দিছে, পাপৰ দিছে, পিঁয়াজ, নেমু, জলকীয়া, বহুত বস্তু দিছে খাবলৈ। আমি লগতে চিকেন লৈছিলো চাগে, হয় চিকেন লৈছিলো। মোৰ ল'ৰা চিকেন, মানে সি ক'বালৈ বাহিৰলৈ গ'লে মানে তাৰ চিকেন লাগিব, মোক চিকেন লাগিব দেই, মই চিকেন খাম দেই, মই চিকেন খাম দেই। তাৰপা আৰু তাৰ কাৰণে চিকেন এটা অৰ্ডাৰ কৰিবলগীয়া হ'ল যেনিবা। লগতে সৰু সৰু বৰাও আছিলে, আমি বৰাও খালো। বৰ টেষ্টি খানা আছিল, বৰ টেষ্টি। আৰু চবেই ইমান ভালকে পেট পুৰাই খাইছো নহয়, মানে কি ক'ম আৰু। তাতে ভোগ, তাতে ইমান টেষ্টি খানা, চবেই বৰ শান্তিত খাইছো। আমাৰ মুখকেইখনৰ ফালে চাই আপুনি নিশ্চয় গম পাইছে আমাৰ কিমান ভোক লাগিছিল। চবেই মানে খানাত ব্যস্ত, বেলেগ ফালে চাবলে নাই এতিয়া। ৰেষ্টুৰেণ্টলৈ যোৱা, তাৰপা গুচি অহা, এইখিনি একোৱে ফটো তুলিবলৈ মোৰ সময় নহ'ল নহয়, একচুৱেলি ভোকত পাহৰিলোৱে। তেতিয়া অকল খানাতহে ফ'কাছ আছিলে, আৰু বেলেগ কিবা কৰিম বা মানে ফটো চটো উঠাবলৈ মনতে নাছিলে। এইটো চাইছে নহয়, এইটো থালিতে আমাৰ 3 ধৰণৰ আচাৰ দিছে। সেই আচাৰ অৰেঞ্জ কালাৰটো, সেইটো গাছ টেঙাৰ আচাৰ, আৰু বগাটো সৰিয়হৰ আচাৰ, লগতে এইটো দিছে আপোনাৰ নহৰু আচাৰ, জলকীয়া, নেমু, আৰু এটা সৰু বাতি আছে দেই, এটা সৰু বাতি তলত সোমাই গৈছে, সেইটো এইটো ইয়াত ফটোত দেখা পোৱা নাই। সেইটোত এটা ব্লেক কালাৰৰ ৰাউণ্ড শ্বেপৰ বলৰ নিচিনা দিছে দেই। মই ভাবিছো এইটো কেনেকুৱা ধৰণৰ আচাৰ বাৰু এনেকুৱা শ্বেপৰ হয় নে, বলৰ নিচিনা। তাৰপা মানুহজনে কৈছে সেই এইটো বোলে আচাৰ নহয়। মই কি হয় এইটো? তাৰপা কৈছে মোক এইটো হজমি। মই হজমিও দিছে তেতিয়া। কৈছে ইমান বস্তু খাই বৈ যদি পেটটো অলপ বেয়া হয়, সেইকাৰণে হজম কৰিবলৈ হজমিও দিছে। মই যে এবাৰ ফাৰ্ষ্ট টাইম পাইছো দেই এনেকুৱা ৰেষ্টুৰেণ্ট য'ত বোলে খানাৰ লগত হজমিও দিয়ে। ভাল লাগিছে। কিন্তু মই ভাবিছিলো আহোঁতে যে এতিয়াতো নেখাওঁ বাৰু, খানা ইমান ভোক লাগিছে আৰু ইমান খোজকাঢ়িছো, ইমান দৌৰিছো, গতিকে খানা এনেই হৈ যাওঁ। কিন্তু তথাপি মই 2টামান লৈ যাম আৰু হাতত, পিছত খাই টেষ্টটো চাম কেনেকুৱানো লাগে। কিন্তু আমি চিৰা কিনাৰ চিৰা, মানে মুঠতে তাৰ ৰেষ্টুৰেণ্টত চিৰা, আচাৰ, সান্দহ, পিঠাগুড়ি, এনেকুৱা ধৰি কিবা কিবি আছিলে কাউণ্টাৰ এটাত। সেইটো কিনোতে মই হজমিৰ কথাই পাহৰি থাকিলো। আৰু খানা ইমান ভাল হ'ল। ৰেষ্টুৰেণ্টৰ অ'নাৰজনক মই মানে কিমানবাৰ যে ক'লো, আপুনি বৰ ধুনীয়া খানা দিছে দেই, বৰ ভাল লাগিছে দেই। তাতে আমাৰ ভোক লাগি আছিলে, আপোনাৰ খানা খাইছো, বৰ ভাল পাইছে। সঁচাকৈ ভাল লাগিছে খানাটো খাই, আৰু বাচন বৰ্তনবোৰ ইমান চফা আৰু ইমান ধুনীয়াকে আপোনালোকে পৰিৱেশন কৰিছে, সঁচাই ভাল লাগিছে। এইবোৰ কৰি মেলিয়ে মই মানে হজমিটো ল'বলৈ পাহৰিলো। পিছত যেতিয়া মোৰ মনত পৰিলে ইমান বেয়া লাগিছে। মই ভাবিছিলো যে টেষ্টটোনো কেনেকুৱা, যিহেতু এটা ইউনিক বস্তু মই চাইছিলো, গতিকে মোৰ মন আছিলে যে বস্তুটো এবাৰ টেষ্ট কৰি চাম যে কেনেকুৱানো টেষ্ট। মোৰ মানুহজনে হেনো এটা মুখত দিছিলে, মোক কৈছে যে এনে বিশেষ বোলে একো টেষ্ট তেনেকুৱা নালাগে, বোলে তিতা বা কেঁহা টেঙা একো নালাগে, অলপ নিমখীয়া টাইপৰ হেনো এটা টেষ্ট আছে। যি নহওক, আমাৰ খানাৰ যাত্ৰা ইয়াতে শেষ হ'ল। এতিয়া বোলো তলাতল ঘৰলৈ। এইখন আহি গুচি আহিলো তলাতল ঘৰলৈ। তলাতল ঘৰত একদম গেটৰ পৰাই মই মানে কেমেৰা কৰিছো আৰু দেই, আপোনালোকক দেখুৱাম বুলিয়ে। বাকীবোৰত যিহেতু তেনেকে দেখুওৱা হোৱা নাই, বাচ্চা কাচ্চা লগত আছে, সিহঁতকো অলপ মেইনটেইন কৰিব লাগে। সেইকাৰণে সোমাওতেই কুকুৰটো আমাৰ লগত আহিল, আৰু সিও তলাতল ঘৰ চাবলৈ আহিছে। নহয়, একচুৱেলি সিটো ইয়াতেই থাকে বাৰু, সি চায়েই, আমিহে চাবলৈ আহিছো, সি আমাক গাইডহে কৰিব। যি নহওক, এইটো হ'ল কাউণ্টাৰ। এইখন তলাতল ঘৰৰ বিষয়ে লিখা আছে।
তলাতল ঘৰখনো আমাৰ আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা হৈছিল 1751 চনৰ পৰা 1769 চনৰ ভিতৰত এই তলাতল ঘৰখন সাজি উলিওৱা হৈছিল বুলি ইতিহাসত লিখা আছে। এরপরে যদি তোদের কোশ্চেন আসে যে হু বিল্ড দ্য তলাতল ঘর, কে কার নাম বলবি? স্বর্গদেউ রাজেশ্বর সিংহ। ৰুদ্ৰসিংহই আচলতে স্বৰ্গদেউ ৰুদ্ৰসিংহই পোনপ্ৰথমবাৰৰ তলাতল ঘৰখন সাজি উলিয়াইছিল, কিন্তু তাৰ পিছত যিহেতু তেওঁ কনষ্ট্ৰাকশ্যনটো কমপ্লিট কৰিব নোৱাৰিলে, তেওঁৰ পিছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ তলাতল ঘৰখনৰ কাম আৰম্ভ কৰে আৰু সম্পূৰ্ণ কৰে। প্ৰথমত তলাতল ঘৰখন হেনো বাঁহেৰে তৈরি আছিল, পিছত গৈহে ইটা আৰু চিমেণ্টেৰে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এইটো নিৰ্মাণ কৰি উলিয়াইছে। ৰাজেশ্বৰ সিংহই আগতে কাৰেংঘৰখনো তেওঁৱে নিৰ্মাণ কৰি উলিয়াইছিল। ৰাজেশ্বৰ সিংহৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত বনোৱা কেইবাটাও ষ্ট্ৰাকচাৰ আছে, তাৰে ভিতৰত অন্যতম এটা হ'ল আমাৰ তলাতল ঘৰখন। তলাতল ঘৰখন এইটো চাওক, ইয়াৰো স্পেচটো কিন্তু বৰ ডাঙৰ আৰু সোমাওঁতে চাইছে নহয় টোপবোৰ, এইবোৰ কিন্তু অৰিজিনেল টোপ আছিল দেই। আৰু হেৰি চাওকচোন, ইয়াতো ইমান ধুনীয়া সেউজীয়া ঘাঁহনি, ঘাঁহবোৰ খুব ধুনীয়াকৈ একদম সেউজীয়া আৰু চাফ চিকুণ দেই। এইটো মই সঁচাকৈ ক'ব লাগিব, প্ৰতিটো জেগা যিমানকেইটা জেগা আমি ভিজিট কৰিছোঁ প্ৰতিটো জেগাই বৰ ধুনীয়া, চাফ চিকুণ, কোনো লেতেৰা নাই, আৱৰ্জনা নাই, দুৰ্গন্ধ নাই, একো নাই, চফা জেগা বুলি কিন্তু ক'ব লাগিব। আমাৰ ইয়াৰ নিচিনা ইমান লেতেৰা নহয়, য'তে যাওঁ ত'তে প্লাষ্টিক বটল, চিপছ, চকলেটৰ পেকেট, কেৰি বেগ, ইমান দুৰ্গন্ধ, বেয়া লেতেৰা, তেনেকুৱা নহয়। কিন্তু আমি যিমান দূৰলৈকে গৈছোঁ আহিছোঁ, বাটে অলিয়ে গলিয়ে ৰাস্তাই সকলোতে বৰ চাফ চিকুণ, তেওঁলোক মানুহবোৰ সঁচাকৈ বৰ চাফ চিকুণ। গৰুটোৱে চাওকচোন নেজডাল নৰাই কি মজা আছে, সেউজীয়া ঘাঁহবোৰ খাই আছে, বৰ টেষ্টি কৰি খাইছে বুলি গম পাইছোঁ। আমিও বাৰু খানা চানা খাই এতিয়া পেটটো ভৰিছে, এতিয়া আৰু শান্তি পাইছোঁ আৰু আৰামছে লাহে ধীৰে খোজকাঢ়ি ভিতৰলৈ গৈ আছোঁ। যিহেতু মেইন গেটৰ পৰা ভিতৰতো বহুত দূৰলৈকে, ইয়াতো আপোনাক নীল আকাশটো অলপ দেখুৱাইছোঁ আৰু উৰি থকা ইয়াৰ জিয়াবোৰ চাইছেনে, একদম মনৰ আনন্দটো উৰিছে আৰু ঢেৰ জিয়া দেই ইয়াৰ আকাশত। বহুত দিনৰ মূৰত এনেকৈ আকাশত ইমানবোৰ জিয়া উৰিবলৈ দেখা পায়, মোৰো একে সৰুৰ কথা মনত পৰিছিল। আগত জিয়াবোৰ আমি এনেকৈ আকাশত উৰে ধৰিব বিচাৰোঁ আৰু জঁপিয়াওঁ, জীয়াবোৰ দুই এটা ধৰিব পাৰোঁ যেনিবা, সেইটোৱে মই ল'ৰাক কৈ আছিলোঁ, চোৱাচোন ইমান জীয়া উৰিছে। আমি সৰুতে এনেকুৱা জীয়া ধৰোঁ নহয়, ধৰি পেলাই ৰছীৰে বান্ধি দিওঁ, বান্ধি পেলাই উৰিবলৈ দিওঁ আৰু যিমান দূৰলৈকে যায়। এতিয়া ল'ৰা ছোৱালীয়ে বাৰু সেইবোৰ জানেনে? সিহঁতে সেইবোৰ নেজানে। আমি যে কত কি খেলিছিলোঁ, কত ৰং ধেমালি কৰিছিলোঁ, কত মজা কৰিছিলোঁ, সিহঁতে সেইবোৰ একো নকৰে। যি নহওক, এয়া আমাৰ তলাতল ঘৰৰ চাইডৰ বেৰখন মই আপোনালোকক চাইডৰ পৰা দেখুৱাইছোঁ, বৰ ধুনীয়া দেই, চফা কিন্তু একদম চফা, একো এটা লেতেৰা নাই, মানে মই এটা ছিংগল কাগজৰ পিচলৈকে পোৱা নাই, সঁচাকৈ বৰ চফা, সেইটো সঁচাকৈ ক'ব লাগিব, নকৈ নোৱাৰিছোঁ আৰু চফা বুলি। গতিকে চাওকচোন এনেকৈ সোমাই দিব লাগিব দেই। এইটো সন্মুখত এটা সৰু চিৰি আছে, ইমান ডাঙৰ মহলটোৰ চিৰিটো কিন্তু তেনেকুৱা ডাঙৰ নহয়। মহলটো যিহেতু ইমান ডাঙৰ, চিৰিটো অনুমান কৰা মতে ডাঙৰ হ'ব লাগিছিল, কিন্তু নহয়, চিৰিটো আকৌ অকণমানিহে, অকণমানি চিৰি এটাইদি এনেকৈ উঠি দিছোঁ। ইয়াৰ চিৰিবোৰ আকৌ উঠাত বৰ ভাল দেই, আহলে বহলে ধুনীয়া, উঠিও মজা লাগিছে, উঠিয়ে চাইছে নহয় এনেকুৱা। ইয়াতো কিন্তু তেনেকুৱা বাউণ্ডেৰী ৱাল নাই, কোনো আপোনাৰ হেৰিও দিয়া নাছিল, এইটো কি বুলি কয়, গ্ৰিলো দিয়া নাছিল। আমি যেনেকৈ ৰংঘৰত চাইছিলোঁ গ্ৰিল দিয়া আছিল, ইয়াত কিন্তু কোনো গ্ৰিল দিয়া নাই, বাউণ্ডেৰী ৱালো নাই। আপুনি যদি বেছি দৌৰা ধপৰা কৰে, বেছি আমাৰ বাচ্চাবোৰ যেনেকুৱা অলপ চাই মেলি ৰাখিব লাগিছে, সিহঁত বৰ দুষ্ট, গতিকে দৌৰি চৰি আকৌ তলত পৰক বুলি আমি বাৰে প্ৰতি সিহঁতৰ ফালে মন কৰি আছিলোঁ। তেনেকৈ আপুনিও যদি লগত আমাৰ দুষ্ট পোৱালিৰ নিচিনা দুই এটা দুষ্ট লৈ যায়, সিহঁতক অলপ চাই চিতি ৰাখিব, যাতে আকৌ পৰি নাযায় ওপৰৰ পৰা, কাৰণ যিহেতু তেনেকুৱা বাউণ্ডেৰী ৱাল নাই। ইফালে আছে যদিও আধা কমপ্লিট নহয়, আধাতে ভাগি নে নবনালে সেইটো নেজানো, কিন্তু এফালে আছে অলপ, এফালে নাই। সেয়া চাইছে নহয়, অলপমান ঠাই আছে, তাৰপিছত অলপমান নাই। এইটো হেনো যিমান দূৰলৈকে মই হিষ্ট্ৰীত পঢ়িছোঁ, এইখন আপোনাৰ মিলিটাৰী ষ্টেচন, যিহেতু আমাৰ কাৰেংঘৰখন আছিল, এইটো হেনো সৈন্যসকলক বন্দী কৰি ৰাখিছিল। এইখন ঘৰক মানে জেল বুলি ক'ব পাৰে, কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰিছিল। যিসকল
দুষ্ট বা যিসকল তেতিয়া আহোম ৰজাৰ দুশ্মন আছিল, আহোম ৰজাৰ যিসকল এনিমি আছিল তেওঁলোকক ইয়াত আনি বন্দী কৰি থৈছিল। ইয়াৰ পৰা বহুত যুদ্ধ লৰিছে হেনো, ইয়াত থাকি বহুত যুদ্ধ বিগ্ৰহ কৰিছে। এই সৰু সৰু খিৰিকীয়েদি হেনো তেওঁলোকে টোপ যিবোৰ আমি কওঁ টোপ ঠিক কৰিছিল আৰু এই ওপৰৰ খিৰিকীয়েদি তেওঁলোকে হেনো নিগৰানী কৰিছিল ক'ৰবাৰ পৰা ধনু বা শত্ৰু আক্ৰমণ কৰে নেকি আমাক, এনেধৰণে এইখন সাজি দিয়া হৈছিল। ষ্ট্ৰাকচাৰটো বৰ মুকলি, ওপৰ ফালে একো নাই, কিন্তু চট নাই, অকল এনেধৰণৰ চাইডে চাইডে ৱাল, সৰু সৰু খিৰিকী, ওপৰ ফালে একদম মুকলি। পিছে জেগাটো যদিও ইমান ৰ'দ পৰি আছে তথাপিও কিন্তু খুব ঠাণ্ডা আছিল, যিহেতু চাৰিওফালে ইমান ডাঙৰ ডাঙৰ গছ আৰু একদম মুকলি, তাতে লগতে তাত বহুত পুখুৰীও আছে, ওচৰে পাজৰে জলাশয়ো আছে, গতিকে বতাহটো ইমান ধুনীয়া, ইমান পাতল আৰু ইমান ঠাণ্ডা বতাহ। তাত ফুৰি মানে আমাৰ ভাগৰ লগা নাই, আমি ইমান খোজকাঢ়িলো, ইমান উঠিলো নামিলো ওপৰে তলে, কিন্তু ভাগৰা নাই। ভাল লাগিছে, সঁচাকৈ বৰ ধুনীয়া লাগিছে। আপোনালোক গ'লে আপোনালোকেও নিশ্চয় ভিজিট কৰিব, আপোনালোকৰো ভাল লাগিব। এনেকৈ তলাতল ঘৰখন কিন্তু চাবলগীয়া ধেৰ আছে দেই। আমি তলাতল ঘৰৰ কেইটামান ৰুম বন্ধ আছিল, তলফালেও 3 মহলীয়া, সেইকাৰণে ইয়াক তলাতল ঘৰ বুলি কোৱা হয়, যিহেতু তলৰ পিছত তল মানে তলাতল। ইয়াৰ মিনিংটো এইটোৱে হয়, তলে তলে আৰু 3 মহলীয়া ঘৰ আছে, গতিকে তলাতল, তলতো আছে আৰু তলত আছে আৰু তলত আছে, এনেকৈ নামটো পৰিল তলাতল। গতিকে তলৰ ঘৰখিনি ভিজিট কৰিব পৰা অৱস্থাত নাছিল, যিহেতু তলা মাৰি থোৱা আছিল, লগ কৰা, তলত আৰু যাব নিদিয়ে। আগত হেনো তলত সোমাব দিছিল, কিন্তু আমি যাওঁতে তেতিয়া আৰু তলত সোমাব পৰা নাছিলোঁ। আমি ওপৰে যিখিনি ৰুম আছিল আৰু যিবোৰ ফালে একো লগ কৰা নাছিল, মুকলি আছিল, সেইবোৰ ফালে আমি ধুনীয়াকৈ ঘূৰিলোঁ, চালোঁ, মেলিলোঁ, বহুত সময় কটাই মেলি আমি তলাতল ঘৰৰ পৰাও গুচি আহিলোঁ। আৰু ইয়াতেই আমাৰ এইটো বটল কিন্তু মোৰ ল'ৰাইহে ভৰিয়ে যিবোৰ মাৰিছে দেই, এইটো ইয়াত থকা বটল নহয়। আপুনি নেভাবিব যে মই অথনিৰ পৰা ইমান প্ৰশংসা কৰিছোঁ, আকৌ বটল দেখোন ওলাল, নহয়, মোৰ ল'ৰা খেলিছে, মানে ফিল্ডৰ নিচিনা জেগা পাইছে যে, ইমান ডাঙৰ জেগা, সিহঁতে সেইকাৰণে পানী খোৱা বটলটোৱে দি খেলা আৰম্ভ কৰিছে। আৰু এই আচাইছে নহয়, হাতত লৈছে, এইটোকে গুৰিয়াইছে, এইটোৰ পৰাই পানী খাইছে, আৰু কি ক'ব পোৱালি, যি নহওক সঁচাকৈ ল'ৰা ছোৱালীবোৰ বৰ এনজয় কৰিছে। তাত ইমান মুকলি জেগা পাইছে, সিহঁত মানে কৈছে ইমান ভাল লাগিছে বোলে, বেডবলটো লৈ আনিলে ভাল হৈছিলে বোলে, অলপ বল খেলিলোঁ হয়, ক্ৰিকেট খেলিলোঁ হয়, তেনেকুৱা আৰু যি নহওক খুব ধুনীয়া আছে। ইয়াতো সেউজীয়া বননি, মই যে বননি দেখিলে আৰু ঘাঁহনি বননি ফটো উঠোৱা আৰম্ভ কৰি দিম আৰু যি নহওক তাতকৈ খুব ধুনীয়া ঘাঁহনি। আৰু ইয়াত খুব ধুনীয়া ড্ৰেইন ছিষ্টেম কৰি দিছে দেই, যিহেতু ইমান ডাঙৰ এটা পেলেচ, ইয়াত বৰষুণ হ'লে পানীও নিশ্চয় বহুত জমে, গতিকে যাতে কোনো ধৰণৰ পানী নৰখে বিল্ডিংটোৰ ভিতৰত বা আশে পাশে, সেইকাৰণে ইমান ধুনীয়াকৈ ড্ৰেইন ছিষ্টেম কৰি দিছে। এয়া ওচৰে চাইছে নহয় কেইটামান সৰু সৰু ঘৰ। ইয়াত হেনো যি আমাৰ আহোম সৈন্যসকলৰ যিসকল ছিনিয়ৰ অধিকাৰী, তেওঁলোকে হেনে ৰেষ্ট ৰুম হিচাপে ব্যৱহাৰ কৰিছিল, বা ইয়াৰ পৰাই তেওঁলোকে কামান চম্ভালিছিল, সৈন্যসকলৰ কামান কেতিয়া কি কৰিব লাগে নালাগে, যিহেতু যুদ্ধ যোৱাৰ আগত, যুদ্ধৰ প্ৰস্তুতি লোৱাৰ সময়ত আৰু যুদ্ধ চলাকালীন বহুত ধৰণৰ আদেশ নিৰ্দেশ পৰামৰ্শ কৰিবলগীয়া হয়। তেওঁলোকে এইবোৰ ৰুমত থাকি সেইবোৰ হেনো খোলা পৰামৰ্শ কৰিছিল, ইয়াৰ পৰাই কামান লৈছিল আৰু সৈন্য পৰিচালনা কৰিছিল। এনেধৰণৰ কথাই মই তেওঁলোকৰ পৰা, তাত থকা মানুহৰ পৰা জানিব পাৰিছোঁ। যি নহওক এনেকৈ আমি তলাতল ঘৰখন চুকে কোণে মানে একো এৰা নাই দেই। মইতো পিছফাল পৰ্যন্ত গৈছোঁ, আপোনালোকক পিছলৈ দেখুৱাম, পিছফাল পৰ্যন্ত মানে পিছফালেনো কি আছে সেইটো এৰা নাই, মই সেইফালেও গৈছোঁ, মই কি আছে অলপ চাই আনিছোঁ বোলো। যিহেতু আহিছোঁ, এওঁলোকক সুধিছিলোঁ ওচৰতে গাত দুজন চাইছে নহয়, ইয়াত আকৌ খেলাইহে পৰিছে ভিতৰ ফালে, নিশ্চয় পানী ৱালবোৰত পানী পৰে তোবাপা, সেইকাৰণে খেলাই জমিছে। ঠায়ে ঠায়ে পলাৰ এইবোৰ এনেকৈ ৱালবোৰত, তাৰপৰা পোষ্টবোৰত খেলাই জমিছে। ইয়াতো কিন্তু কনষ্ট্ৰাকশ্যন জেগাত ভঙা আছে, আৰু মানুহবোৰে যে কিনো এইবোৰ ৱালত ঘঁহি নিজৰ নাম চাম আৰু কিবা কিবি লিখি থৈছে, এইবোৰ যে মানে কি ক'ম আৰু, সঁচাকৈ বৰ বেয়া দেই এইবোৰ। মানে আমি ইমান শিক্ষিত হৈছোঁ, তথাপিও এনেধৰণৰ মানে লেতেৰা আমাৰ কামবোৰ যে কেতিয়া বন্ধ হ'ব ভগৱান। আমাৰ মানে এচাম যুৱক যুৱতীয়ে যে কিয় এনেকুৱা ধৰণৰ কাম কৰে, ইমান শিক্ষিত মানুহবোৰৰ এনেকুৱা অশিক্ষিত আচৰণ সঁচাকৈ নিজৰ কাৰণে লাজৰ বিষয়, আমাৰ কাৰণে বৰ লাজৰ বিষয়।
আমি আগতে কথাটো বেলেগ আছিল, এতিয়া প্ৰতিগৰাকী ছোৱালী, প্ৰতিগৰাকী ল'ৰা চবেই শিক্ষিত কোনো নহয়, এতিয়া কোনেও পঢ়া শুনা নজনা নহয়। গতিকে এনেধৰণৰ কাৰ্যকলাপে কিন্তু আপোনাক মোক লাজত পেলায়। এনেধৰণৰ কাৰ্যকলাপ যদি আপুনি ভিডিঅ' চাই আছে, আপোনাৰ যদি এনেধৰণৰ কাৰ্যকলাপ কোনো কৰিছে বুলি চকুত পৰে, আপুনি কিন্তু বুজাই পৰা তেওঁক এনেধৰণৰ কাৰ্যকলাপ কৰাৰ পৰা বিৰত থাকিবলৈ ক'ব। এইবোৰ কাৰ্যকলাপে আমাক একো ভাল শিক্ষা আমাৰ আছে বুলি সেইটো নদৰ্শায়। মানে তাৰ বিপৰীতে আমি শিক্ষিত হৈও যে অশিক্ষিত জ্ঞানবোৰ আমাৰ ভিতৰত থাকি গৈছে সেইটোহে বুজিব পাৰি। গতিকে এনেধৰণৰ আচৰণ নকৰাটোৱে ভাল। আৰু বিশেষকৈ এনেধৰণৰ পুৰণা মনুমেণ্ট আৰ্কিটেক্সাৰবোৰত যদি এনেধৰণে কলাকৃতি আৰু লিখা মেলা কৰি থাকে, সেইবোৰ দেখাত যে সঁচাকৈ বৰ বেয়া লাগে। আপুনি ক'ৰবাত ৰাস্তাই ঘাটে এনে নেচাৰেল সামান্য কোনো ৱালত কিবা আঁকিছে, লিখিছে, সেইটো বেলেগ কথা, কিন্তু এইটো এটা ঐতিহাসিক বস্তু, এটা ইমান ধুনীয়া ষ্ট্ৰাকচাৰ, এটা আমাৰ কাৰণে বৰ গৰ্বৰ কিছুমান বিষয়। গতিকে ইয়াত এনেধৰণৰ লিখা মেলা কৰাটো খুব এটা ভাল বুলি মই অন্তত নাভাবোঁ। আপুনি কি ভাবে কমেণ্ট বক্সত নিশ্চয় জনাব আপোনাৰ মতটো। এনেকৈ এই ওপৰ ফালেৰে উঠি গৈছোঁ, ইয়াতো মাজে মাজে তলৰ ফ্ল'ৰখিনি ভাগিছে, ঠায়ে ঠায়ে ভাগিছে। চবতকে ভাল পালোঁ মই ৰংঘৰত ক'তো ভগা চিগা নেদেখিলোঁ, ক'তো শেলাই নেদেখিলোঁ, ক'তো লেতেৰা নেদেখিলোঁ, ক'তো কিবা ভাগিছে বুলি নেদেখিলোঁ, ক্ৰেক নেদেখিলোঁ, ক'ৰবাত কিবা লিখা মেলা আছে তেনেকুৱাও নেদেখিলোঁ। বাকী কাৰেণ্ট ঘৰতো পালোঁ আৰু তলাতল ঘৰতো পালোঁ, ঠায়ে ঠায়ে ভাগিছে, ঠায়ে ঠায়ে ৰং উঠি গৈছে, ফ্ল'ৰবোৰ নষ্ট হৈছে, শেলাই জমিছে, এনেকুৱা। ইয়াৰ আকৌ ষ্ট্ৰাকচাৰবোৰ বেলেগ দেই, মানে আকৃতিবোৰ এনেকৈ চাইডে চাইডে খুব বনোৱা আছে। ইয়াত হেনো চাকি দিছিল, যিহেতু তেতিয়া দিনত আমাৰ দিনৰ নিচিনা লাইট নাছিল, গতিকে চাকিবোৰ এনে নৰ্মেলি অ'পেনত থাকিলে বতাহে বৰষুণে যিহেতু নুমাই যাব, সেইকাৰণে এনেধৰণৰ বক্স বনাই দিছিল ঘৰৰ নিচিনাকৈ সৰু সৰু। ইয়াৰ ভিতৰত চাকিসমূহ সুমুৱাই থৈছিল যাতে পোহৰটো নুমাই নাযায়। আৰু চাইছে নহয় আমাৰ ল'ৰা ছোৱালীবোৰ ইটো খিৰিকিৰে গৈছে, সিটো খিৰিকিৰে গৈছে, ইফালৰ পৰা উঠিছে, সিফালৰ পৰা নামিছে, তেনেকৈ আৰু মই জুমি চাইছোঁ আৰু খিৰিকিবোৰৰ পৰা। সঁচাকৈ ভাল লাগিছে এইবোৰ ষ্ট্ৰাকচাৰবোৰ চাইছে নহয়, গোটেই মহলটোতে এনেকুৱা সৰু বক্স বনোৱা আছে দেই। ভিতৰ ফালে জেগাত আন্ধাৰ, সেইটো ভিতৰ ফালে তেনেকৈ। এইটো আকৌ তললৈ নামি যায় দেই, এটা চিৰি, ইমান খাৰা নহয় চিৰিটো, বা বেলেগ ভয় লাগিছে। আৰু আন্ধাৰ তাতে, মই যে নামিবলৈ হাত দিছোঁ, মই লৈ অকলে নাযাবি দেই, মই আহি আছোঁ, মই আহিলেহে যাবি, তেনেকৈ বুলিয়ে ক'লোঁ। যি নহওক এনেকৈ আৰু বিভিন্ন জেগাত এনেধৰণৰ ধুনীয়া কলাকৃতি বনোৱা আছে। ইয়াত চাইছে নহয়, ইয়াৰ পৰাও দেখাইছোঁ মই আপোনালোক, ইমান ধুনীয়া জেগাত একদম বুজি গৈছে। আকৌ পানী পৰি ক'লা হৈ গৈছে। এইটো তলটো পাত কৰি আছে, ধেৰ পাত কৰিছে। এইটো পিলাৰতো খেলাই, মুঠতে ইয়াত যে তলাতল ঘৰত ইমান খেলাই জমিছে নহয়, ৱালত পকাত, আৰু ইমান ভাগিছে। এইটো চাইছে নহয়, চিৰিবোৰটো ভাগিলেই আৰু চিৰিবোৰৰ অৱস্থা বেয়া, কিয়নো মেইনটেইন নকৰে মই বুজি নাপালোঁ। ইমান ধুনীয়া এটা বস্তু এইটো বাৰু, এতিয়া বাৰু এইবোৰ আৰু নতুনকৈ বনাব পৰা অৱস্থাত আছে জানো? যিটো বস্তু স্বৰ্গদেউসকলে বনাই গৈছে সেইটো বস্তু মূল্য বুলি ক'লে ভুল হ'ব, অমূল্য। গতিকে এইটো আমি যিহেতু আৰু সাজি এনেকুৱা উলিয়াব নোৱাৰোঁ, গতিকে আমি এইটো সাঁচি থোৱাটোহে ডাঙৰ কথা। গোটেই গভমেণ্টে ইমান প্ৰজেক্ট বনাই, ইমান ৰিজাৰ্ভৰ কাম কৰে, এইবোৰ অলপ সংৰক্ষণ কৰিলে ভাল হয়। এইটো চাচোন, এইফালৰ পৰা হেনো সৈন্যসকলে, এইটো এটা গুফাৰ দৰে, ইফালৰ পৰা সৈন্যসকলে হেনো বগাই হেনো ভিতৰলৈ ক'ৰবাত ওলাই যাব পাৰি। মানে মুঠতে পটককৈ যদি আপোনাক শত্ৰুৱে আক্ৰমণ কৰে, আপোনাৰ কাৰণে এটা গুপ্ত ৰাস্তা পলায়ন কৰিবলৈ, তেনেকুৱা কিবা এটা ভিতৰলৈ বহুত ভিতৰত এনেকুৱা আৰু আন্ধাৰ, আৰু দেখিয়ে নাপায় কোনো আছে। মোৰ ল'ৰাই বাৰে প্ৰতি সুধি আছিল, মা ভিতৰলৈ যাব পাৰি নেকি? আকৌ কৈছে, মানুহ মৰিছে বুলি গম পাইছোঁ, কিবা গোন্ধাইছে বোলে। ল'ৰাই মোক কৈছে, তুমি ঠিকেই কৈছা, ইয়াত মানুহ পলাই আছিল, ইমান দিন হৈ গ'ল পলাই আছে যে, মৰি গ'ল চাগে, গোন্ধাইছে বুলি কৈছে। কি ক'ব ল'ৰা ছোৱালী, সিহঁতে সুধিলে প্ৰশ্নৰ উত্তৰ দিওঁ, আকৌ উত্তৰবোৰৰ ৰিপ্লাই যেনেকুৱা দিয়ে নহয়, যি নহওক আমি এনেকৈ বহুত সময় তলাতল ঘৰ ঘূৰিলোঁ।
কৰিলোঁ। প্ৰতিটো দুৱাৰ, খিৰিকী, চুকে কোণে মই মুঠতে আপোনালোকক এনেকুৱা কোনো ঠাই নাই যিটো নাই দেখুওৱা। প্ৰতিটো চুক কোণ, দুৱাৰ, খিৰিকী চব দেখুৱাইছে। ইয়াত চাইছেনে সিহঁতে দুৱাৰেদি নাই যোৱা, খিৰিকীয়েদিহে গৈছে। মানে তাৰ খিৰিকীও ইমান ডাঙৰ, ধুনীয়াকৈ পাৰ হৈ যাব পাৰি। সেয়া ফটো তুলিয়ে আছে, মানে যোনে যোনফালে পাৰিছে ফটো তুলিছে আৰু। এয়া ওপৰ ফালে চাইছেনে, ইয়াৰ ওপৰ ফালটো ইমান ভাল হৈ থকা নাই, ওপৰ ফালটো বহুত ভাগিছে। ইয়াত চাইছে নহয়, ঠায়ে ঠায়ে পৰা ইট ওলাই গৈছে। ইয়াত আছে এইবোৰ চচোন কেনেকুৱা ভাগিছে। আৰু বাহিৰৰ পৰা যিমান ধুনীয়া লাগিছিল দেখাত, ভিতৰত সোমাই কিন্তু সেইটো দৃশ্য নাপালোঁ। মোৰ সঁচা কথা ক'বলৈ গ'লে মনটো অলপ বেয়াই হ'ল, যিহেতু ইমান ফটা চিটা দেখিলোঁ। অলপ মেইনটেইন কৰিলে চাগে ভাল লাগিলে হয়। যিমানকৈ ঘৰণি বৰণিবোৰ যিমান ধুনীয়াকৈ মেইনটেইন কৰি থৈছে, এইবোৰ যদি মেইনটেইন কৰি ৰাখিলে হয় তেনেকুৱাকৈ ভাল লাগিলে হয়। যিহেতু এইবোৰ বস্তু আমি আৰু নাপাওঁ, নষ্ট হৈ গ'লে পিছলৈ আৰু নাপাওঁ, সেইকাৰণে অলপ মেইনটেইন কৰি ৰাখিলে ভাল হৈছে। এই গোফাৰ ফালে ল'ৰাই মোক অলপ পিছতে লৈ আনে। মই বোলেচোন গোফাটো চাওঁ কোনোবা ওলাই নেকি। সি অলপ পিছতে মোক কয়, মই ইফালে সিফালে কেমেৰা কৰি থাকোঁ। মোক কয়, মই ব'লাচোন গোফাটোলৈ যাওঁ, চাওঁচোন কিনো আছে, চাওঁচোন কিনো আছে। তেনেকৈ ইয়াত চাইকেল মোৰ পূৰা ঠেলা এজনী গৈছে। আৰু ইয়াৰ পিছফাল মই ক'লোঁ নহয় আপোনাক মুঠতে মই পিছফালটো নেৰোঁ দেখুৱাবলৈ। ইয়াৰ পিছফালে এটা পুখুৰী আছে দেই। এই গ্ৰিলটো দেখা পাইছে যে ৰেলিংটো, ৰেলিঙৰ পিছফালে এটা সৰু পুখুৰী আছে। বিশেষ একো নাই যদিও পুখুৰীটোত কেইটামান পদুম ফুল, ভেট ফুল থাকিলে বেছি ভাল লাগিলে হয়। তেনেকুৱা একো নাছিল পুখুৰীটোত। পানী আছিল কিন্তু কোনো পদুম ফুল, ভেট ফুল নাছিল। পদুম ভেট এইবোৰ থাকিলে পুখুৰীটো আৰু বেলেগটো আৰু ধুনীয়া লাগিলে হয়। ইয়াতো গছবোৰত চাগে দুই এটা মই হালধীয়া ফুল পাইছোঁ আৰু কেইটামান পকি থকা ফল পাইছোঁ। চবেই জংগলী হয়, খাব নোৱাৰি। খাব পৰা হ'লে মই নিশ্চয় দুই এটা বুটলি আনিলোঁ হয়। এয়া পিছফালৰ দৃশ্য দেই। এয়া তলাতল ঘৰৰ পিছফালৰ যিটো সন্মুখৰ পৰা আপোনালোকক মই যিটো কনষ্ট্ৰাকশ্যন দেখুৱালোঁ, তাৰে পিছফালৰ দৃশ্য হয় এইবোৰ। পিছফালৰ পৰা বৰ ধুনীয়া লাগিছে। মোৰ এনেকুৱা লাগিছিল মানে এৰাতি থাকিব পৰা হ'লে ভাল লাগিলে হয়। ইয়াত অলপ পিকনিক টাইপ কৰিলোঁ হয়, এৰাতিমান থাকিলোঁ হয়। আঠুৱা চাঠুৱা টানাই মেলি আন্তাক্ষৰী খেলিলোঁ হয়, পিল' গেম খেলিলোঁ হয়। তেনেকুৱা এটা ফিলিংছ আহি আছিলে, যদিও সেইটো সৌভাগ্য নহ'ল বাৰু। যিয়ে নহওক, আপুনি যদি যায় আপুনি নিশ্চয় ভিজিট কৰিব। আপোনাৰো এনেকুৱা ফিলিংছ আহে নেকি মোক কমেণ্ট বক্সত নিশ্চয় জনাব। আপোনালোকে মই বনোৱা এইটো ভিডিঅ' চাই শিৱসাগৰৰ কিমান দূৰ, শিৱসাগৰক যিটো আৰ্কিটেকচাৰ, শিৱসাগৰৰ যাত্ৰা কিমান দূৰ উপলব্ধ কৰিব পাৰিলে, কিমান ভাল লাগিল আপোনালোকক সেইটো জনাব। এইটো দুটা বন্ধু দেই। এইটো বস্তু বৰ ভাল লাগিল, মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নহয় দেই, যোৰা বোলে জোৰ বান্ধি বিয়াৰ কৰি বহি আছে তেনেকুৱা নহয় দেই। দুটা বন্ধু, এটা বন্ধুৱে আৰু এটা বন্ধুক ইতিহাস পঠাইছে দেই। ইয়াত কোনে তলাতল ঘৰখন থাকিছে, সি চাগে নতুন আহিছে, গতিকে তাক পুৰা ডেছক্ৰিপশ্যন দি আছে আৰু তলাতল ঘৰখন কোনে সাজিছে। মই মানে ইফালেদি কেমেৰা কৰি যাওঁতে অলপ দুই এটা কথা কাণত আহিল, গতিকে মই সেই কথাৰ পৰাই অনুমান কৰিব পাৰিলোঁ যে সি মানে তাক বুজাই আছে আৰু কোনে বনাইছিল, কিয় বনাইছিল, কেনেকৈ বনাইছিল, এনেকুৱা ধৰণৰ কিবা কিবি কৈ আছে। যি নহওক, এয়া পিছফালৰ ৰাস্তা। ইয়াত যে ইমান যে আপোনাৰ এই কাঁইটীয়া দুবৰি বনবোৰ বা কাপোৰত যে লাগি যায়, সেইটো ইমান যে আছিল, বা মোৰ যে গোটেই একদম পেণ্টত লাগি শেষ। পিছত মই ক'ত ট্ৰেইনত বহি গোটেই এইবোৰ তুলিছোঁ, নহয় ট্ৰেইনত নহয়, ষ্টেচনত যিহেতু আমি 15-20 মিনিটমান আগতে ট্ৰেইন অহাৰ 15-20 মিনিটমান আগতে গৈ পালোঁ। গতিকে মই তাত বহি এয়াহে কৰিছোঁ, গোটেই এইবোৰ কাঁইটীয়া বনবোৰ, মোৰ পেণ্টত লাগি থকা বনবোৰ তাত গৈ বাচিছোঁ। আমি আহোঁতে বিবেক এক্সপ্ৰেছত আহিছোঁ। আপোনালোকে নিশ্চয় গম পায়, বিবেক এক্সপ্ৰেছ ইণ্ডিয়াৰ চব মানে ৰেল ৰুটৰ চবতকৈ লংগেষ্ট ৰুট কভাৰ কৰে, ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰী। সেইখনত উঠিব পাৰি মই বৰ সুখী হৈছোঁ, বিৰাট ভাল লাগিছে। বিশেষ একো অইন ট্ৰেইনৰ অনুপাতে বিশেষ একো পৰিৱৰ্তন নাই যে ইমান দূৰৰ জাৰ্ণিৰ কাৰণে ট্ৰেইনটো যে অলপ বেলেগ হ'ব বা তাত মানে যিটো মেইনটেনেঞ্চ বা যিটো চিট এক্সট্ৰা কিবা বেলেগ হ'ব তেনেকুৱা নহয়। এজ ইউজুৱেল অইন ট্ৰেইনৰ যেনেকুৱা হয় এইখন ট্ৰেইনৰো একেই, কিন্তু যিহেতু এইখন বিবেক এক্সপ্ৰেছ আছিল গতিকে ফিলিংছটো অলপ বেলেগ আছিল যে বাহ, এছিয়াৰ চবতকৈ মানে লংগেষ্ট ৰুট কভাৰ কৰা ট্ৰেইনত উঠিবলৈ পাই মই সঁচাকৈ বৰ ভাল লাগিছিল। আৰু ল'ৰাকো কৈছোঁ যে তুমি বাৰু জানানে, এইখন কিন্তু এছিয়াৰ চবতকৈ লংগেষ্ট ৰুট কভাৰ কৰা ট্ৰেইন হয়। ইয়াৰ নাম বিবেক এক্সপ্ৰেছ। ই ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে যাত্ৰা কৰে। গতিকে ল'ৰাও বৰ ভাল পাইছিল, সিও ভাল পাইছিল। যিহেতু আমাৰ ৰাতি আছিল জাৰ্ণি,
আমি মৰিয়নি জংচনৰ পৰা উঠি গুৱাহাটীলৈকে আমাৰ টিকেট আছিল, ৰিজাৰ্ভেশ্যন 3 টায়াৰ এচি। গতিকে আমি তেনেকুৱা বিশেষ একো উপলব্ধি কৰিব নোৱাৰিলোঁ, কাৰণ খাই বৈ ৰাতিলৈ আৰু শুবলৈ হ'ল। আমাৰ 11:07 ট্ৰেইন আছিল। আহোঁতে 2 মিনিট লেট কৰিলে, গতিকে আমাৰ শুবলৈ সময় হ'ল ট্ৰেইনত উঠোতে। যি নহওক এনেকৈ তলাতল ঘৰখন আপোনালোকক দেখুৱালোঁ। আগন্তুক যদি আৰু এনেকুৱা ভিডিঅ' আপোনালোকে চাব বিচাৰে, এনেকুৱা ব্লগ চাব বিচাৰে, মোৰ এইটো চেনেলত আৰু বহুত মটিভেশ্যনেল ভিডিঅ' আছে। আপোনাৰ লাইফৰ লগত জড়িত কিছুমান শিকিব লগা, জানিবলগীয়া কথাৰ ওপৰত ভিডিঅ' বনাইছোঁ। আপোনালোকে নিশ্চয় এবাৰ গৈ ভিজিট কৰিব, মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ইমান দূৰলৈকে মোৰ লগত থকাৰ বাবে আপোনালোক সকলোকে